আমাৰ মহাদেৱে কৈছে কীৰ্তনৰ হৰমোহনত যে কি হওঁ কোনো ঠিক নাই কিন্তু এই চেগতে সেই বুদ্ধিটো কৰিব লাগে আমি ভকতে এটা কাম কৰোঁ তেওঁ কি কৰি ভগৱানক প্ৰাৰ্থনা জনাইছে যে নামাগুহু সুখ ভোগ মোক সুখ আৰু ভোগ নালাগে নামাগুহু সুখ ভোগ নালাগে মুক্তিও দিব নালাগে প্ৰভু মোক সুখো নালাগে মোক ভোগো নালাগে মোক এটা বস্তু দিয়া তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি তোমাৰ চৰণত তেওঁ চৰণ কেনেকৈ সেৱা কৰিম ৰাম নামেৰে গতিকে সেইটোহে থাকক মোক অন্য মোক একো নালাগে এই বুলি যিজন ভকতে সেৱা জনাইছে সেইজনৰ জীৱহে উত্তৰণ হ'ব সেইজনেহে বৈকুণ্ঠ পাব বেলেগে নাপায় মানুহজনে আকৌ মানে টকা পইচা লাগে দেই এইটো কাৰণে বুজিছে গতিকে তাত দেখোন সেই এজন তিনিজনেই দেখোন বেলেগ ধৰণৰ হ'লে এজনহে শুনিবলৈ গৈছে তাত আৰু কথা কি আমি প্ৰথম স্কন্ধত নিপতি বুলন্ত কলি টুক দিলো স্থান জৈত খেলে যোৱা পাখা কৰে মদ্যপান চাবলৈ গ'লে মোৰ ভৰিৰ নখৰ পৰা মূৰৰ চুলিলৈকে এইখনেই মোৰ ভাৰতবৰ্ষ জম্বুদ্বীপ এটা হিচাপত চাবলৈ গ'লে আৰু মই নিজেই পৰীক্ষিত গতিকে এই শৰীৰটোৰ অধিকাৰী মানে ৰজা মই নিজেই হয়নে বাৰু গতিকে মোৰ শৰীৰটোৰ পৰা বেয়া বস্তুবোৰ অঁতাবৰ কাৰণে মই কি বুলি কৈছোঁ অধৰ্মৰ বন্ধু তই পাপৰ প্ৰাৰম্ভ তোৰ সংগী সদায় কলহ লোভ দম্ভ দুষ্ট হত কপট অত্যন্ত নখত চুৰ মিছা মায়া কুলক্ষ্মী সংগতি কলি তোৰ তই যেবে থাকহ অধমেলিবি ৰাজ জীৱি যেবে এখনে ৰাজ্যৰ হও বাছ এই ৰাজ্যখনৰ পৰা পৰীক্ষিতে কি কৰিলে সেই বেয়া বস্তুবোৰ খেদি দিলে কৃষ্ণ জয় গুৰু শংকৰ সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণ আমি সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ সেৱা জনাইছোঁ আচলতে আজি আমি এটি সাধু পৰিয়ালটি গৃহলৈ আহিছোঁ আৰু তেওঁৰ কোনো নহয় আপোনালোকৰ সন্মুখত আছে যতীন শইকীয়া প্ৰভুজনা কৃষ্ণ সৰ্বপ্ৰথমতে আপোনাক আমি স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সেৱক ব্যাখ্যাকাৰ এজন শিক্ষকো আপুনি শিক্ষক আছিল আপোনাৰ পৰা বহু কথা আমি জানিবৰ কাৰণে আজি আহিছোঁ আৰু ৰাইজক জনাবৰ কাৰণে আহিছোঁ প্ৰথমতে আপোনাক আমাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ ভক্তিভৰা সেৱা নিবেদিছোঁ আপোনাৰ দুখনি অভয়চৰণ আমি সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ সেৱা জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আপুনি কিমান বছৰ আগত অন্তৰ্ভুক্ত হৈছিল সৰ্বপ্ৰথমে আমি তাৰ পৰা আৰম্ভ কৰিম কৃষ্ণ 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 আমি সমস্ত বাবাই শ্ৰীচৰণত ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘত মই প্ৰায় 1986 সিমানৰ পৰাই ঘূৰিছোঁ বুলি ক'ব লাগিব সেই সময়ত কিন্তু মই ধৰ্মৰ বিষয়ে বৰ ভালকৈ একো নাজানো আৰু তেতিয়া সেইটো সময়ত মই লগ পাইছিলোঁ আমাৰ এই শিঙীয়া প্ৰাথমিকৰ তেতিয়া শিঙীয়া প্ৰাথমিক আমাৰ বাহনবী প্ৰাথমিক সকলো একেলগেই আছিলে তেতিয়া তাত মোৰ পৰম শ্ৰদ্ধাৰ তেখেত নাই এতিয়া তেখেত জ্যোতিষ হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ পুষ্প বৰা শ্ৰদ্ধাৰ পুষ্প বৰা আৰু আমাৰ আঞ্চলিকৰ প্ৰতিষ্ঠাপক সম্পাদক আমাৰ এই শ্ৰদ্ধাৰ তেখেতো নাই পূৰ্ণদত্ত বাপজনা এই দুজন বাপে আমাক মানে এই ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিছিল কেনেধৰণে সহায় কৰিছিল মানে কি হৈছিলে তেতিয়া আমাৰ দেউতাই আমাৰ প্ৰাথমিকতে তাৰমানে খুব পাঠ হয় আৰু মই গৃহতে পাঠ কৰোঁ যেনিবা মোক মানে এই শাস্ত্ৰ ভাগৱত পঢ়া মই প্ৰায় LP স্কুলৰ পৰাই কৰিছোঁ তাৰমানে কিন্তু ধৰ্মৰ বিষয়ে একো নাজানো LP স্কুলৰ পৰা শাস্ত্ৰৰ লগত জড়িত তেতিয়া তাৰমানে আমাৰ ককা দেউতা মোৰ শ্ৰদ্ধাৰ পতিয়াম শইকীয়া তেতিয়া আমি সংঘৰ নহয় কিন্তু ককা দেউতাই ৰামায়ণ মহাভাৰত এইবিলাক পঢ়ি মই ওচৰতে শুনি থাকোঁ আৰু ককা দেউতাই যি ৰামায়ণ মহাভাৰতৰ কথাবিলাক কয় এইবিলাক শুনি মই একদম আপ্লুত হৈ গৈছিলোঁ আৰু মই নিজেও কিছুমান মহাভাৰতৰ পদ মোৰ দুটা মুখস্থ আছে তেতিয়াই তাৰমানে ৰামায়ণৰো আছে তেতিয়া ৰামায়ণৰ যিবিলাক মানে ছবি থাকে এই ছবিবিলাক চাই মই নিজেই তাৰমানে পথাৰত গৰুৰ ৰখোঁতে সেইবিলাকক মানে অকলে ভাও দি থাকোঁ তাৰমানে আৰু আমাৰ ঘৰখনেও মোক কৈছিলে যেনিবা ই খুব ভক্ত হ'ব অতি ভক্ত চুৰৰ লক্ষণ এনেকৈ জোকাই মোক তাৰমানে আৰু সেইবোৰ যি কি নহওক
তাৰপিছত কি হ'ল যেতিয়া আমাৰ দেউতাই মানে কি কৰিলে এদিনাখন আহিল লগৰ ভকতসকলক এই পুষ্পবৰুৱা বাপকেইজনক ক'লে যে আমাৰ ল'ৰাটোৱে এনেকৈ ভাগৱত পাঠ কৰে মই শুনি ভাল পাওঁ দেউতাই ক'লে বোলে লৈ আনিবচোন এদিনাখন ৰাতি আপোনাৰ তেতিয়া আমাৰ প্ৰাথমিকৰ ভুৱন বৰুৱা বাপজনা আছিলে আমাৰ প্ৰাথমিকৰ তেওঁ প্ৰথম সম্পাদক আছিলে সেই ভুৱন বৰুৱা বাপৰ গৃহতে ভাগৱত পাঠ আছিলে তালৈ মোক লৈ আনিলে লৈ অনাৰ পিছত এই পুষ্পবৰুৱা বাপজনাই ক'লে যে তুমি ভাগৱত পাঠ কৰাচোন এই লগাই দিলে ভাগৱত পাঠ কৰিবলৈ তেওঁ ভাল পালে সম্ভৱ তাৰপিছত আৰু যেনিবা ক'ৰবালৈ গ'লে মোক লৈ যায় লগত মোৰ তেতিয়া খুব বয়স আপোনাৰ 23-24 এনেকুৱা হোৱা নাই নেকি এনেকুৱা লাগে তাৰমানে দেই তাৰমানে মই যেতিয়া মেট্ৰিক পাছ কৰিছোঁ তেতিয়া মোৰ 17 বছৰ 4 মাহ 17 বছৰ 4 মাহ হৈছে তেতিয়া সেইটো হিচাপত চালে তেতিয়া মই 22-23 বছৰ হ'ব তাৰমানে এনেকুৱা বয়স হ'ব তাৰপিছত পাঠ কৰিবলৈ যেতিয়া ভকতৰ লগত পাঠ কৰিবলৈ পালোঁ মনটো তাৰমানে কিবা এটা লাগি আহিলে আৰু ভাল লাগিলে আৰু তেওঁ তেখেতসকলেও য'তেই পাঠ কৰি মোক মাতিম তেতিয়া আমাৰ সংঘৰ মানুহ কম য'ত ত'ত তাৰমানে মানে হিচাপ কৰিব পৰা হ'লেও মোক লৈ যায় যাওঁ তাৰপৰা আমাৰ পুনৰ দত্ত বাপে মোক কি কৰে তাৰমানে সেই একদম সেই কাছৰজুলি ঢেকীয়াজুলি এইবিলাকলৈ লৈ যায়গৈ এনেকৈ ঘূৰিয়ে ফুৰিছোঁ আৰু মানে সিমান একো নাই খালি পাঠ কৰিবলৈ যে পাওঁ এইটোৱেই মোৰ হেঁপাহ কিন্তু এনেধৰণে গৈ থাকোঁতে মোক লগ পালে আমাৰ লালুক প্ৰাথমিকৰ তেখেতৰ নাম সোঁৱৰিবই লাগিব তেখেতে মোক একদম জীৱন দিয়াৰ নিচিনাকৈ দিলে মহেন্দ্ৰ বৰা বাপজনা লালুক প্ৰাথমিকৰ আমাৰ লালুক নাৱবৈচা আঞ্চলিকৰ নালাগে বেলেগতো তেখেতক সকলোৱে চিনি পায় মহেন্দ্ৰ বৰা বাপ মই এতিয়াও তেখেতৰ চিচনত মহেন্দ্ৰ বৰা তেখেতে আমাৰ হেৰি থান কমিটিৰ সভাপতি আছিলে দেই তেখেতে কি কৰিলে তেখেতেও সম্ভৱ মোক পাঠ শুনি সম্ভৱ ভাল পাইছিলে নেকি নাজানো তেখেতে য'ত ত'ত নি মোক পাঠ কৰাব ল'লে ক'ৰবাত অনুষ্ঠান হ'লে পাঠ কৰাব নিয়ে তাৰ এবাৰ মোৰ চনটো মই পাহৰি গৈছোঁ থানত মোক নি পাঠ কৰা লাগে আমাৰ মাধৱদেৱ থানত জন্মস্থানত তাতো পাঠ কৰিবলৈ তাৰপিছত তেনেকুৱাতে তেতিয়া আমাৰ প্ৰাক্তন কি কয় পদাধিকাৰ বাপ শ্ৰদ্ধাৰ কৰুণা কলিতা বাপজনা আছিলে তাৰপিছত প্ৰমোদ শইকীয়া বাপ তেখেতসকল আহি মহেন্দ্ৰ বৰা বাপৰ ঘৰত থাকেহি তাৰমানে তাৰপিছত তালৈ মোক মাতি নিয়ে তেখেতসকলৰ গুৰুগৃহত মই পাঠ কৰোঁ আৰু তেখেতসকলে মানে ভাঙনি কৰে মোৰ সৌভাগ্য বুলি কৈছোঁ ভাগ্যৱান মই যিহেতুকে অসমৰ দুজন বিখ্যাত ধৰ্মজ্ঞ শাস্ত্ৰজ্ঞ লোক কৰুণা কলিতা বাপ মোৰ চকু পানী ওলাই আহে এতিয়াও প্ৰমোদ শইকীয়া বাপ এই দুজনাই যেতিয়া আলোচনা কৰে য'ত নেকি মই নিজে পাঠ কৰোঁ মোৰ কেনেকুৱা মই সেই সময়ৰ কথা ভাবিলে এতিয়াও মোৰ মানে কিবা লাগি আহে তেখেতসকল তাত মানে তেনেকৈ শুনো আৰু খুব শুনোতে এদিনাখন কি কৰিলে মোক মহেন্দ্ৰ বৰা বাপে ঢকুৱাখানাত মানে এখন গোবিন্দপুৰ বুলি কয় তালৈ মোক নিৰ্দিষ্ট বক্তা কৰি পঠাই দিলে কিন্তু মইতো এইবিলাকৰ বিষয়ে ইমান নাজানোৱেই তথাপি আগৰ পৰা মই চৰ্চা কৰি থকাৰ কাৰণে তাত যেনিবা মই নিৰ্দিষ্ট বক্তা কৰি আহিলোঁ সুকলমে কৰি আহিছোঁ প্ৰথম মহেন্দ্ৰ বৰা বাপে সেই ৰাস্তাটো মোক দি দিলে তাৰপিছত কি হ'ল মই মানে ভাগৱতত এটা পদ পাইছিলোঁ মাধৱৰ গুণ কথা শ্ৰৱণ কৰিতে ভৈল যাৰ সন্তোষ আতি চিতে পৰম মহন্ত তাৰা জানিবা নিপতি তাসাম্বৰ সংগতেহে হয় ভকতি এইটো নিমি নিব সিদ্ধ সংবাদৰ একাদশ খণ্ডৰ এই পদখাই মোক মানুহটোক উত্তাল কৰি পেলালে যে তেনেকুৱা এজন লোকৰ ওচৰলৈ যাব লাগিব মই প্ৰায় তেতিয়া কি কৰোঁ সন্ধ্যা হ'লেই চাইকেলখন লৈ ভিতৰি পাম বুলি কয় যেনিবা আমাৰ মধুপাঠক দেউতা তালৈ যাওঁগৈ কাৰণ কৰুণা কলিতা বাপকতো সদায় নাপাওঁ প্ৰমোদ শইকীয়া বাপক সদায় নাপাওঁ একদম ডাইৰেক্ট তালৈ যাওঁগৈ আমাৰ ভিতৰি পামলৈ মধুপাঠক দেউতাৰ ওচৰত গৈ পিনে মানে কি কৰোঁ মই পাঠ কৰোঁ আৰু মধুপাঠক দেউতাই মানে ভাঙনি কৰে পাঠক দেউতাই ভাঙনি কৰি এদিনাখন কি কৰিলে মই পাঠ কৰি আছোঁ আৰু ক'লে মোৰ আজি গাটো ভাল নাই বোপাই তই এটা কাম কৰ আজি এই ভকতসকল আছে তই ভাঙনি দিবি মই অকণমান কাটি হওঁগৈ এই লোকে তেখেতে ভিতৰলৈ গুচি গ'ল আমি গোটেই ৰাতি তাৰমানে যি জানিছোঁ আৰু তেনেধৰণে তেতিয়া প্ৰথম অৱস্থাটো আৰু এই ভাঙনি দিছোঁ আৰু ওলাই আহি তেখেতে কৈছে মই শুই থকা নাই নহয় বেৰখনৰ সিপাৰে মই বহি আছিলোঁ সেই দেউতাই কৈছিলে শ্ৰদ্ধাৰ দেউতাৰ শ্ৰীচৰণলৈ মোৰ কোটি কোটি সেৱা জনাইছোঁ
তেখেতে মোৰ মূৰত হাত বুলাই দিলে মোক জিতেন বুলি মাতে যতীন বুলি নামাতে জিতেন তই পাৰিবি মই আশীৰ্বাদ কৰিছোঁ বুলি মূৰত হাত বুলাই দিলে কিবা এটা অন্তৰখন কিবা লাগি গ'ল তাৰপিছতে তেখেতে ক'লে যে এই হেৰিয়ত আপোনাৰ কুৱাডঙাত নাম অনুষ্ঠান তালৈ তই আহিব লাগিব মোক ক'লে মোক তই বুলি কয় কাৰণ মই ল'ৰা মানুহ তেতিয়া আকৌ ল'ৰা মানুহ মানে পাবলৈ নাই তাৰমানে তালৈ গ'লোঁ সেই কুৱাডঙাত অনুষ্ঠান এটা হ'ল তাতো পাঠ আৰু ব্যাখ্যা দিবলৈ লগাই দিলে এইবিলাক ধৰণে মোৰ আৰম্ভণি হৈ গ'ল কিন্তু মই এতিয়াও এইটো নকওঁ যে মই ব্যাখ্যা দিব পাৰোঁ বুলি ক'ব নোৱাৰোঁ কাৰণ ব্যাখ্যা দিয়া কথাটো ইমান সহজ কথা নহয় বহুত অধ্যয়ন লাগে এনেকৈ আপোনাৰ আহোঁতে আজি এইটো অৱস্থা পাইছোঁহি কৃষ্ণ আপুনি যিহেতু জ্যেষ্ঠৰ বাসকলৰ নাম হয় কৰিছে ভকতে আশীৰ্বাদ দিলে এইটো হয়তো চাগে এই এতিয়া আমাৰ আঞ্চলিক যিবিলাক সম্ভৱ হৈ গ'ল এতিয়া আমাৰ আঞ্চলিকৰ যে সভাপতি সম্পাদক সভাপতি খুৰাক হয় গোবিন্দ শইকীয়া তেখেত মোৰ লগৰ বুলি ক'ম তাৰমানে মই সৰু হ'লেও একেলগে ঘূৰা এতিয়াও জীয়াই আছে আমাৰ ভগৱন্তে ভালে ৰাখক আমাৰ কৃষ্ণ হাজৰিকাৰ দেউতাক মোৰ লগৰ তাৰপিছত আপোনাৰ লুকৰামপুৰত আছিলে কুলাই দাব বুলি এজন আছিলে তাৰপিছত আপোনাৰ হেৰিয়ত আমাৰ হাৰমতিত আছে ৰামেশ্বৰ হাজৰিকা হৰেণ বৰুৱা তাৰপিছত আপোনাৰ দুলাল নেওগ মানিক নেওগ তাৰ ভোগেশ্বৰ বৰুৱা মানে আগৰ তেখেতসকল নাই এতিয়া ৰামেশ্বৰ হাজৰিকা আছে বাৰু আমাৰ এইসকল আছে কিন্তু দুলাল নেওগ মানিক নেওগ এইসকল নাই ডম্বৰু নেওগ এইসকল মানে আছিলে তেতিয়া এইসকলে লৈ ফুৰিছিলে লগত আমাৰ হাৰিবৰ নাহৰণি প্ৰাথমিক আছিলে দুৰ্গা গগৈ দেই তাৰপিছত আমাৰ দামোদৰ দুৱাৰা আৰু কান্ত বাইলুং তেখেতো আছিলে আপুনি সমস্ত ভকতকে আপুনি লগ পাইছে গুৰুজনাৰ কৃপাত মই আগৰ মানে প্ৰথম অৱস্থাৰ পৰা তাৰমানে মই ক'লোৱেই নহয় মোৰ প্ৰতিষ্ঠাপক সম্পাদক যিজন পূৰ্ণদত্ত বাপ তেখেতৰ লগত ঘূৰি ফুৰা তাৰমানে তেতিয়া সেইটো সময়ত মই বৰ একো নাজানো যেনিবা এতিয়াও জানিছোঁ বুলি কোৱা নাই আপুনি এটা সময়ত লালুক নাৱস্যাৰ প্ৰতিষ্ঠাপক পূৰ্ণদত্ত বাপৰ লগত আপুনি ঘূৰিছোঁ আৰু সেই আঞ্চলিকৰ আপুনি ইয়াৰ আগৰ কাৰ্যকালত উপসভাপতি আছিল এতিয়া আপুনি প্ৰচাৰ সভাপতি কেনেকুৱা লাগে এই মাজৰ তাৰমানে ধৰক মই আমাৰ যেতিয়া প্ৰথম আঞ্চলিক ভাগৱত যেতিয়া প্ৰতিষ্ঠা হৈছে যে আঞ্চলিক ভাগৱত অনুষ্ঠান এটা হ'ব লাগে এইটো মানে চলাব লাগে এটা আমাৰ নিপেন শইকীয়া বাপে ভাল ধৰণে জানিব এইবিলাক কথা তেতিয়া এই কাহিঁপৰা নামঘৰতে নিপেন শইকীয়া বাপ মানে এতিয়া যেতিয়া মূলৰ সদস্য বাপ জনাৰ কথা কৈছোঁ তেখেতে মোৰ বিষয়ে ভাল ধৰণে জানে তাৰমানে তাৰপিছত আপোনাৰ তাতে মোক মানে কাহিঁপৰাতে ভাগৱত চক্ৰৰ সম্পাদক পাতি দিলে প্ৰথম ভাগৱত চক্ৰৰ সম্পাদক আছিলোঁ আমি নিজে তাৰপিছত আমাৰ হেৰি কি বুলি কয় কণকলি দেউতা বুলি কওঁ তাৰমানে আমি নামটো ভালকৈ নাজানো তেখেত ফুলবাৰী আমাৰ বালিয়াম নাথৰ ঘৰৰ ওচৰ সেই তেখেতক সভাপতি পাতিলে এনেকৈ আপোনাৰ 4টামান বছৰ চলোৱা হ'ল তাৰ মাজতে মোৰ মানে স্কুলৰ প্ৰশিক্ষণৰ কাৰণে তাৰমানে 99ত মই 6 মাহমান বাহিৰত থাকিবলগীয়া হ'ল তাতো অৱশ্যে আমি সংঘৰ ভকত লগ পাই পিনে তাতো নিয়ম কানুনবিলাক তেনেকুৱা কৰা হৈছিলে তাৰপিছত আপোনাৰ এনেকৈ আকৌ আমাৰ আঞ্চলিকৰ পদ্ম বৰা বাপজনাৰ দিনত মই আকৌ প্ৰচাৰ শাখা মোক বিশেষতে মই কিছুদিন যোৱা নাছিলোঁ নোযোৱাৰ কাৰণে তেতিয়া আমাৰ সভাপতি আছিল আমাৰ বিষ্ণু বৰুৱা আৰু সম্পাদক আছিলে আমাৰ তিলেশ্বৰ বৰা তেখেতসকলে আমাৰ গৃহলৈ আহিলে আহি ক'লে যে বাপ আপুনি আঞ্চলিকলৈ ওলাই যাব লাগে অকণমান তাৰ বোলো যাব লাগে বাৰু কৈছে যাব লাগে নহয় আপুনি যাবই লাগিব আমি প্ৰাথমিকক কৈছোঁ আপোনাক আঞ্চলিক সদস্য কৰি পঠাই দিব আপুনি আকৌ যাব লাগিব কাৰণ আমি আপোনাক আগতে পাইছোঁ দেই আমি বিষ্ণু বৰুৱাতকৈ আগৰ সংঘৰ কিন্তু তেখেতসকল আমাতকৈ পিছত তাৰপিছত মানে সেই তেখেতসকল আহি পিনে মোক মাতি নিয়াৰ পিছত আকৌ মানে প্ৰচাৰ শাখাৰ সভাপতি পাতি দিলে তাৰপিছত পিছৰবাৰত আঞ্চলিকৰ উপসভাপতি হ'লোঁ এতিয়া বৰ্তমান প্ৰচাৰ শাখাৰ সভাপতি এতিয়া ভকতসকলৰ কৃপাত এনেকৈ চলি আছোঁ আৰু আমি আপোনাৰ পৰিচয়টো লৈ ল'ম গৃহত কোন কোন আছে আপুনি এতিয়া বৰ্তমান কি কৰি আছে আপোনাৰ সম্পূৰ্ণ পৰিচয়টো অসম ৰাইজৰ কাৰণে আপুনি আগবঢ়াই দিয়ে মোৰ গৃহৰ আমাৰ আই আৰু বোৱাৰী
আৰু ল'ৰা আৰু নাতি আমি 5জন আছোঁ। 5জন 5জন সদস্যই আমাৰ ঘৰখন আছে। আৰু ল'ৰা কোম্পানীত কৰে, সি ওলাই গ'ল। তাৰপৰা বোৱাৰী শংকৰদেৱ শিশু নিকেতনত কৰে, আৰু নাতি ক্লাছ 10ত পঢ়ি আছে। ঘৰতে আমি আই মই থাকোঁ, আৰু বিশেষতে আই বৰ অকলশৰীয়া হয়। আৰু এই ক্ষেত্ৰত আমি এটা কথা ক'ম যে যিখন গৃহত প্ৰকৃততে যদি আইগৰাকীয়ে যদি বাপজনক যদি ধৰ্ম কৰিবলৈ সুবিধা নিদিয়ে, কিন্তু তেওঁ ধৰ্ম কৰিব নোৱাৰে। আইগৰাকী প্ৰধান, যিহেতুকে আমি যিমানখিনি ধৰক একোৱেই কৰিব পৰা নাই ভক্তিৰ ক্ষেত্ৰত, যি কিঞ্চিত ভকতৰ মাজলৈ গৈছোঁ, এই ক্ষেত্ৰত মই মোৰ আইগৰাকীক তাৰমানে ধন্যবাদ দিম। যিহেতুকে মই যিমান দিনৰ পৰা ওলাইছোঁ সিমান দিনেই তেখেতে অকলশৰেই ঘৰত থাকিলে, আৰু অকলশৰীয়াকৈ থাকিও এতিয়াও প্ৰায় সপ্তাহত 2 দিন বা এদিনহে তেখেতৰ লগত থাকোঁ, নহ'লে আকৌ ওলাই যাব লাগে, নিমন্ত্ৰণ থাকে, এনেকৈ গুচি যাওঁ। এনেকৈ আমি 5জনীয়া সদস্যই ঘৰখন কৰি আছোঁ। আৰু কৃষ্ণ, আমি আইগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতে আপোনাক যে আগুৱাই দিছে, আৰু বিশেষকৈ আজিকালি ভাগৱত ব্যাখ্যাকাৰসকলে প্ৰায় আইসকলক অলপ মানে বেলেগ ধৰণে কিছুমান কথা কোৱা আমি দেখা পোৱা যায়, যে আইসকলক বেছিকৈ তেওঁলোকে খুচি পিনি থাকে। কিন্তু এই বিষয়টো মই অকণমান ওলোটাকৈ ভাবোঁ, আপোনাৰ ভাৱটো কেনেকৈ নাজানো। আইসকলক ইমান খুচা বিন্ধা কৰি একো লাভ নাই, কাৰণ আইসকলৰ আধ্যাত্মিক লাইনটো বহুত আছে। তেওঁলোকক আধ্যাত্মিক লাইনটোৰ পৰা মানে আমাক আনিবৰ কাৰণে তেওঁলোকক আমিও সুবিধা কৰি দিব লাগিব, পুৰুষসকলো সুবিধা কৰি দিব লাগিব। মানে কোনো এনেকুৱা ধৰণৰ কোনোবাই ধৰক মদ পানী খাই বৈ আহে, তেওঁক জানো আইগৰাকীয়ে সেৱা ধৰিব? কেতিয়াও নধৰে। যদি আইগৰাকীৰ ইচ্ছা আছিলো, তথাপিও তেওঁ নোৱাৰে। বা সময়ত 8টা বজাত আহিব লাগিছিল, বা 9টা বজাত আহিব লাগিছিল, আহিছে 2টা বজাত, 1টা বজাত, তেনেকৈতো অসুবিধা হয়। তো আইসকলো অকণমান অসুবিধা এটা থাকে। যাকে নহয়, এইখিনি আমি লাহে লাহে পাতি নিয়াৰ বিষয়ে আমি আধ্যাত্মিক লাইনত কিছু কথা আমি আগবাঢ়ি যাব লাগিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি 100 বছৰ হ'বলৈ গৈ আছে, আৰু 35-36 বছৰ আছে, আৰু আমি সেই ক্ষণলৈ আমি লাহে লাহে আগবাঢ়ি গৈ আছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আপুনি ইমান বছৰ একেলেঠাৰিয়ে এই সংঘৰ লগত জড়িত হৈ আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু কিবা কৰিবলগীয়া আপোনাৰ দৃষ্টিত আছে নেকি? যিহেতু বিশ্ববিদ্যালয় হ'ল, ৰক্তকোষ হ'ল, আপোনাৰ সেৱা বাহিনী হ'ল, আৰু এতিয়া বিহুখনো কেন্দ্ৰীয় হিচাপে এবাৰ ডিব্ৰুগড় জিলাত তেওঁলোকে অনুষ্ঠান কৰি আছে, হৈ আছে, আৰু বহুখিনি কৰ্ম তেওঁলোকে কৰি আছে মূলৰ পৰা। এতিয়া আমি সাধাৰণ ভকত হিচাপে আমি উপদেশ দিবলগীয়া নাই, কিন্তু আমি কিবা আমাৰ ফালৰ পৰা ক'বলগীয়া বা আপোনাৰ হৃদয়ত থকা কিবা কথা আছে নেকি, যে শ্ৰীমন্ত শংকৰদেৱ সংঘই এই কথাখিনি কৰিলে আৰু অকণমান আগবাঢ়ি যাব পৰা যাব? ইয়াৰ ভিতৰত মই মানে এটা কথা চিন্তা কৰোঁ, বৰ্তমান ঠিকেই আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো বা পাই ঠিকেই আছে, মানে ক'ৰবাত কিবা এটা হোৱাটো এইটো বেলেগ কথা, আৰু হ'বই। কিন্তু আমাৰ যিটো সেৱা বাহিনী, এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একমাত্ৰ শক্তি। সেৱা বাহিনী শক্তিক মানে সকলো বা পাই সহযোগ কৰি মূলৰ পৰা ধৰি লৈ জিলাৰ পৰা আঞ্চলিক একে প্ৰাথমিকলৈকে আৰু অকণমান সক্ৰিয় কৰিলে মানে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু বহুত আগুৱাই যাব বুলি আমি ভাবিছোঁ। আৰু এইটোৰ কাৰণে প্ৰত্যেক প্ৰাথমিকৰে মানে সহযোগ লাগিব। ইয়াত পিতৃ মাতৃৰ অভিভাৱকসকলো লাগিব। এই বিষয়ে আমি কেইবাবাৰো আমাৰ পদযাত্ৰা যেতিয়া কৰি গৈছোঁ, আমি কেইবাবাৰ ভিডিঅ' বনাই আকাৰে দিছিলোঁ যে সেৱা বাহিনীত আমাৰ শিশুসকলক যুৱকসকলক আনিব লাগে। আৰু সেই ক্ষেত্ৰত এইবাৰ আমাৰ যোৰহাটত সেৱা বাহিনী যথেষ্ট বেছি হৈছে, আৰু আমাৰ লখিমপুৰ এবাৰ দ্বিতীয় স্থান পাইছে। আৰু তেওঁলোকে আমাৰ থাকি গ'ল লখিমপুৰ যাবলৈ। ইয়াৰ আগৰবাৰ ৰঙিয়াত আপোনাৰ ওদালগুৰি প্ৰথম স্থান পাইছিল, তেওঁলোকেও আমাৰ লগত সান্নিধ্য লাভ হৈছিল, আমাৰ ৰাস্তাত লগ পাইছিল যাত্ৰা কৰি যাওঁতে। আমি কৈ থাকোঁ যে সেৱা বাহিনীত আমাৰ শিশু যুৱকসকলক পঠিয়াব লাগে, কিন্তু আমাৰ অভিভাৱকসকলে কি কৰে, পৰীক্ষা এটা ইছ্যু দেখায় বা অসুবিধা ইছ্যু দেখায়, কিবা কিবি এটা ইছ্যু দেখায়, নপঠিয়ায়। আৰু নপঠিয়াৰ ফলত মোৰ ভাৱটোৱে কৈছোঁ যে হয়তো তেওঁলোকে আধ্যাত্মিক লাইনৰ পৰা এখোজ পিছলৈ আহি যায়। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলৰ বাপসকলৰ কথা কৈছোঁ, বহু ধনী কিছুমান ব্যক্তি আছে, তেওঁলোকৰ ল'ৰা ছোৱালী পঠোৱাই নাই, কিন্তু তেওঁলোকে আজিলৈকে নাজানে যে সেৱা কি বস্তু। কিন্তু তেওঁলোক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী, সেৱা কি বস্তু নাজানে। এতিয়া আপোনালোকৰ গৃহলৈ আমি আহোঁতে আপুনি আমাক পদূলিতে আপুনি আমাক সেৱা ধৰিছে, তেওঁলোকৰ গৃহলৈ যদি আমি যাওঁ,
বা তেওঁলোকৰ গৃহত আমি যদি কেতিয়াবা যাবলগীয়া হয় পদূলিটো দূৰতে কথা ভিতৰতে তেওঁলোকে সেৱা ভাগ ধৰিবৰ কাৰণে নাজানে এই কথাখিনি শিকিবৰ কাৰণে মা দেউতাক চিনি পাবলৈ কাৰণে আধ্যাত্মিক লাইনটো বুজি পাবৰ কাৰণে ঈশ্বৰক বুজি পাবৰ কাৰণে একমাত্ৰ এতিয়া উপায় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীত আছে বুলি আমি অনুভৱ কৰোঁ আপোনাৰ চাগে সেই অনুভৱটো আছে অকণমান যদি আপুনি অকণমান আগুৱাই দিয়ে কথাখিনি যদি আগবঢ়াই দিয়ে অকণমান আমি নথৈ আনিব সেৱা বাহিনীৰ ক্ষেত্ৰত হয় সেৱা বাহিনীৰ ক্ষেত্ৰত ধৰক যে মই এটা ভাগৱতৰ পৰা এটা কথা কৈছোঁ ৰুচিবোধটো থাকিব লাগে মানুহৰ একেবাৰে ৰুচি নহ'লেও নহয় কিন্তু সুৰুচি হ'ব নালাগে আয়ে হওক বা বাপেই হওক এই ক্ষেত্ৰত জীৱ মাতৃ কোনো পুৰুষ প্ৰকৃতিৰ কথা নাই জীৱই হয় গতিকে ৰুচিবোধটো থাকক কিন্তু ৰুচিৰ বুদ্ধিটো ক'ত লগাব লাগে তাত নলগাই যদি বেলেগত লগাই দিয়ে তেতিয়াহ'লে অসুবিধা আহিব সেইটো থাকক সেইটো মই মানা কৰা নাই কিন্তু তাৰ মাজতে সুনীতিটো কেৱল বাহিৰতো নহয় গৃহখনৰ পৰা সুনীতিটো প্ৰকাশ পাব লাগিব ঘৰখনত যদি আপোনাৰ সদস্য যিমানেই নাথাকক লাগিলে কোনোবা এজন সদস্য হ'লে উপকৃত হ'বই এই যে সুনীতিটো যদি থাকে তাৰমানে ঘৰ এখন হৈছে তালৈ যদি কোনো ভকত নাহে ঘৰ এখন হৈছে তাত যদি কৃষ্ণ কথা আলোচনা নহয় তেতিয়াহ'লে সেই সুনীতিটো কি বস্তু এইটো বুজি নাপাব এতিয়া আমি এই যে পঞ্চম স্কন্ধৰ যিটো পঞ্চম স্কন্ধৰ চতুৰ্থ স্কন্ধত আছিলে বোলা আমাৰ যিটো কি কয় সুৰুচি আৰু সুনীতিৰ যিটো কাহিনী কৈছে এই কাহিনীটোৱে আমাক বুজাই দিছে যে সুনীতিটোৱে যে ধ্ৰুৱক নি পিনে যে চতুৰ্দশ মণ্ডলত যিটো অবিনাশী চতুৰ্দশ মণ্ডল দেখি বিজয়িত বসী আকল্প পৰ্যন্তে যায় নাহিকে অপায় দিলোতো স্থানৰ সেইটো কোনো শংকা নাই তাৰমানে যিটো জেগালৈ ঘৰখনৰ এজন ব্যক্তি গুচি যাব আকল্প পৰ্যন্তে একো অসুবিধা নহয় আৰু কৈছে যে যিটো স্থান পাবি তই তাৰ পৰা মানে 14 ভুৱন্ত তাত থাকিয়ে দেখা পাবি চতুৰ্দশ মণ্ডল তাৰমানে তাতে বহি পিনি দেখা পাব বুলি কৈছে তাৰমানে সত্য বস্তু তাৰমানে সত্যইটো ঈশ্বৰ হয় সেই সত্য বস্তুটো তাত সেইখন ঘৰৰ পৰা উদ্ঘাটন হ'ব ইয়াত ধৰক মোৰ এজনী ছোৱালী আছিলে তাইক বিয়া দিছোঁ আপোনাৰ ধুনাবাৰীলৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৃহলৈ গৈছে এই নীতিখিনি তাই মই এতিয়া ক'লে মানে প্ৰচাৰ হ'ব কথাটো ক'বলৈ বেয়া এই নীতিখিনি আমি দেখাত তাৰমানে এতিয়ালৈকে তেওঁ সেই নীতিখিনি ধৰি ৰাখিছে ইয়াৰ একমাত্ৰ কাৰণ হ'ব লাগিব মোৰ গৃহলৈ অহা ভকতৰ কাৰণ তাৰমানে সেইটো সময়ত ইমানেই ভকত আহে আমাৰ আয়ে ক'ব জুহালৰ পৰা মানে চাহ বনোৱা ডেকটো অঁতৰাবলৈ সময় নাই ইতিমধ্যে আমি কিন্তু ঘৰত নাথাকোঁ মই নাথাকোঁৱেই ঘৰত য'ত নিমন্ত্ৰণ থাকে কিন্তু আমাৰ ঘৰলৈ ভকত আহি থাকে মুঠতে চাহৰ কাৰণে যিখিনি যোগাৰ সেইখিনি যোগাৰখিনি দি থৈ যাওঁ আৰু আগৰ পৰা এটা কথা চিন্তা কৰিছিলোঁ ঘৰখনত বাপজন যাওক ক'লৈ যায় যাওক ঘৰখনত যদি বস্তুখিনি যোগাৰ দি থৈ যোৱা হয় তেতিয়া আয়ে আপোনাক ক'বলগীয়া একো কথা নাথাকে কাৰণ মোৰ লগৰ ভকত এজন আহিলে যদি এখন তামোল আগবঢ়াব নোৱাৰে একাপ চাহ আগবঢ়াব নোৱাৰে তেওঁ তেতিয়া দুখ পায় মনত এইখিনি আৰু এটা কথা আমি এনেই ফোনৰ যোগেদি বহুতৰ লগত পাঠ্যকাৰ আমাৰ সুধিও থাকে যে এই ভকত যেতিয়া গৃহস্থ ঘৰলৈ আহে বা ভকত যেতিয়া দৰ্শন হয় আমাৰ কেনেকুৱা ধৰণৰ কিবা হয় অকণমান যদি আপুনি আগবঢ়াই দিয়ে হয় তাৰমানে ভকত দৰ্শন আমাৰ শাস্ত্ৰ কৈছে দিনত এবাৰ হ'লেও ভকত দৰ্শন হ'ব লাগিব ভগৱন্তৰ দৰ্শন খাব লাগিব কিছুমানে এই কথাটো বিশ্বাস নকৰে বা কিছুমানে কথাটো জানিবলৈ নিবিচাৰে যে ভকত মানে কি আৰু এনেকুৱা ধৰণৰ এটা আহিছে ভকতনো কি কেলেই মানিম ভগৱন্তই উদ্ধৱক কৈছে সেই বান্ধ উদ্ধৱ মোক পাবৰ কাৰণে তুমি ভকত সেৱা কৰিব লাগিব ভকতেহে মোৰো সিদ্ধি জানিবা নিশ্চয় বুলি কৈছে মোৰ হৃদয়খন ভকত আৰু ভকতৰ হৃদয়খন মই নিজেই দেৱতো তীৰ্থত কৰি ভকতেহে বৰ ভকতক ভজিলে গুচয় কৰ্মজৰ ভকতক ভগৱন্ত দেখি মানে কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক এইটো হ'ব লাগিব আকৌ ভকতজনক ভগৱান দেখিব লাগিব বিষ্ণু বুদ্ধি কৰি মনতে বিষ্ণু ভগৱান আহিছে বুলি সেই বুদ্ধিটো আনিব লাগিব
বিষ্ণু বুদ্ধি কৰি হীৰে নমে সমস্তক সেই ভকতসকলক সেৱা জনাব আৰু ভকত কলিযুগত ভকতি ভগৱন্ত সত্য যুগত সদা আহিব বুলি কৈছে সকলোৱে লগ পাইছিলে তেতা যুগত ৰামচন্দ্ৰ ৰামপ্ৰভু তেওঁক এই অযোধ্যালৈ গ'লেই হ'ল লগ পায়ে আৰু তেতা যুগত কৃষ্ণদেৱ এই তালে দ্বাৰকালৈ গ'লে তেওঁক লগ পায়েই কিন্তু কলিযুগত সেইটো নহয় কলিযুগত ভগৱন্ত কৈছে যে কলিযুগত ভকতেই মই নিজেই ভকতেই যি ভকত বুলি কওঁতে আকৌ তেওঁ ভগৱন্তক ভজনা কৰিব লাগিব আত্মাক ঈশ্বৰ বুলি মানিব লাগিব সমস্ততে সম দেখিব লাগিব সেইজন ভকত কথা কমছেনে যে ভকতক দেখি যিটো নকৰে ভকতি ভকত দেখিলে ভকতি নকৰে মুঠ মাত্ৰ ভকতি কৰে দৃঢ়মতি কেৱল মুখে ভকতি কৰে ভকতক ভকতি নকৰে আতপৰে শত্ৰু মোৰ আৰু কেহু নাই ভগৱন্তই কৈছে তেওঁতকৈ মোৰ শত্ৰু কোনো নাই ভকতক নিন্দি মোৰ বুকে মাৰে খায় তেওঁ ভকতক সেৱা নকৰে মোক সেৱা কৰে গোটেই মোক নিন্দাহে কৰে গোটেই মোৰ বুকুত গুৰ মাৰি দিয়ে তে এইবিলাক আপোনাৰ গুৰুজনাই সুন্দৰকৈ দেখুৱাইছে যে ভকতজনক ভজনা কৰি পিনি তুমি কৰ্মজৰ পৰা হাত সাৰিব পাৰিবা কলিযুগত সেইকাৰণে আমাক কৈছে ভকত আমাৰ সুহিত বান্ধৱ বুলি কৈছে কাৰণ এজনে ভকত আহিলে আপোনাৰ চোতালতে কি বুলি ক'ব অ' বাপ কৃষ্ণ আছেনে এই যে কৃষ্ণ শব্দটো অইনে নকয় তেখেতে যে আমাৰ চোতালতে কৃষ্ণ বুলি ক'লে কৃষ্ণ শব্দটো কোৱাৰ লগে লগে মোৰ গৃহৰ বা বাৰীৰ যিমান কীট পতংগ আছে প্ৰত্যেকজন উদ্ধাৰ হ'ব বুলি লিখিছে গুৰুজনাই গতিকে আমি উদ্ধাৰ হোৱাটো কথাই নাই গতিকে সেই ভকতৰ প্ৰতি শ্ৰদ্ধা ভক্তিটো মানে গুৰুজনাই কৈছে আমি এতিয়া আপোনাৰ লাহে লাহে শিক্ষাৰ ক্ষেত্ৰলৈ আহিছোঁ হয় আপুনি শিক্ষা গ্ৰহণ ক'ত কৰিছিল মই শিক্ষা গ্ৰহণ কৰিছিলোঁ লালুক LP পৰা লালুক হাই ছেকেণ্ডেৰী তাৰপিছত লালুক হাই ছেকেণ্ডেৰী মই মেট্ৰিক পাছ কৰিছিলোঁ আপোনাৰ 79ত তাৰপিছত লালুক হাই ছেকেণ্ডেৰীতে মই পঢ়িছিলোঁ আকৌ হাই ছেকেণ্ডেৰী 12লৈকে পঢ়িলোঁ কৈছে মোক চাকৰি পোৱাৰ ক্ষেত্ৰত মই হাই ছেকেণ্ডেৰী পৰীক্ষা দিবলগীয়া নহ'ল দিছিলোঁগৈ দুদিনমান তাৰপিছত দিয়া নহ'ল আৰু যেনিবা তাৰপিছত যেনিবা মই চাকৰিটো পালোঁ আৰু গুৰুজনাৰ কৃপাত তাৰমানে সেইটো সময়ত মই চাকৰি মোৰ যেতিয়া এপইণ্টমেণ্ট এটা আহিছে তেতিয়া মই ফুলবাৰী জোনামনাথ বাপজনৰ ঘৰত ভাগৱত পাঠ কৰি আছোঁ তেতিয়া মই তাত থাকোঁতে কৈছে যে আপোনাৰ এপইণ্টমেণ্ট লেটাৰ আহিছে মই তালৈ কিন্তু কাণসাৰ দিয়া নাই তাৰপৰা ৰাতিপুৱা মই তেতিয়া ৰাতিপুৱাহে আহোঁ তাৰমানে ঘৰলৈ ৰাতিপুৱা ঘৰলৈ আহি মই কৈছোঁ যে এনেকৈ আপুনি যে যায় আৰু তাত ভাগৱত অনুষ্ঠান কৰি ৰাতিপুৱাহে আহোঁ ঘৰলৈ আহোঁ তেতিয়া আপোনাৰ সন্ধ্যা আৰু কিছু কথা আমি জানিবলৈ চেষ্টা কৰোঁ আপোনাৰ মানে আপুনি এখন যেতিয়া বিদ্যালয়ত কৰি আছিল হয় আপোনাৰ ভেঞ্চাৰ আছিল আমি বেলেগৰ মুখতে হয় হয় সেই সময়ত আপোনাৰ চলিবলৈ অকণমান অসুবিধা চলিবলৈ মানে বহুত অসুবিধা আছিলে মোৰ পিন্ধা উৰা খোৱা বোৱা এইবিলাক ক্ষেত্ৰত বহুত অসুবিধা আছিলে এই অসুবিধাৰ মাজতো আপুনি অনুষ্ঠান এৰা নাছিল বা অনুষ্ঠান মোৰ এটা সঁচা কাহিনী এটা মই ক'ম এতিয়া মই মানে অকণমান ফটা ধুতি এখন পিন্ধি আমাৰ টুনিজান হাই ছেকেণ্ডেৰীত ছাত্ৰসকলে মাতিছিলে মাধৱদেৱ নহয় হেৰি লখিমপুৰ জিলা সাহিত্য শাখাই মাতিছিলে লখিমপুৰ জিলা সাহিত্য শাখাই তাৰমানে তাতে মাধৱ জয়ন্তী পাতি পিনি তাতে তাৰমানে মাধৱদেৱৰ ওপৰত এটা আলোচনা চক্ৰ পাতিছিলে আৰু আমি অভাজন মুখ্য আলোচক আছিলোঁ তাত কিন্তু যাবলৈ মোৰ এনেকুৱা অসুবিধা হৈছিলে মোৰ চাইকেলখনত পেডেল নাই তাৰমানে এই লোহাডোখৰ আছে আৰু চেণ্ডেলযোৰ অৱস্থা নাই তাৰমানে তাৰপিছত আপোনাৰ ধুতি যিখন মানে মোৰ আঁঠুৰ ওচৰত অলপ ফটা আছিলে পাঞ্জাবী চাৰ্টটো অলপ চেক লগা আৰু কিন্তু মুখ্য আলোচক হিচাপে মাতিছে মই তাত গৈ মিটিঙত বহি আছোঁ তেতিয়া তাতে সভাপতিজনে মানে সুধিছে যে ইয়াত মুখ্য আলোচক কাক মতা হৈছে তেতিয়া মই লক্ষী গোহাঁই তাত শিক্ষক আছিলে লক্ষী গোহাঁই ক'লে বোলে মাতিলোঁ এজনক বোলে কাক কি তেখেতক আমাৰ মুখলৈ চালে চাই পিনি তেখেতে মই চাউণ্ডটো গম পালোঁ যে তেখেতে বৰ এটা মোক পচন্দ কৰা নাই তাৰপিছত সভাপতি উঠি ক'লে যে আপোনাক 2 মিনিট সময় দিয়া হৈছে গতিকে মাধৱদেৱৰ বিষয়ে ছাত্ৰ ছাত্ৰীক আপুনি কিবা এটা কওক আমি থিয় হ'লোঁ হৈ ক'লোঁ যে যিজন মাধৱ পুৰুষৰ কথা কল্পে কল্পে কৈ অন্ত কৰিব নোৱাৰিব যিজন গুৰুৰ কথা কৃপালু গুৰুৰ কথা যিজন গুৰু কৃপালু গুৰু শংকৰ গুৰু তেওঁৰ প্ৰপন্ন শিষ্য মাধৱদেৱ কোটি কোটি কল্প যদি উপকাৰ কৰোঁ ৰাতি তভুৰি নোজা নাযায় টান কোটি এমাহ দুমাহ নহয়
এবছৰ দুবছৰ নহয়, কোটি কোটি কল্প জন্ম ল'লেও তেওঁলোকৰ ধাৰ খুজিব নোৱাৰি। সেই বহাৰপুৰ মাধৱৰ পুৰুষৰ কথা আমি 2 মিনিটতনো কি ক'ম। আমি ভাবিছোঁ আমাক আপোনালোকে মুখ্য আলোচক হিচাপে মাতিছে, আমি সেই গুৰুজনাই যিটো নীতি আদৰ্শ দিছে তাকে মানি চলিব গ'লে কৈ পিনে আমি বহিব বিচাৰিছোঁ। তেতিয়া ক'লে নহয় নহয় আপুনি কওকচোন। আমাৰ এইটো একেবাৰে মনত থকা কথা আৰু যদি আমাৰ তুনিজান প্ৰাথমিকতো আমাৰ ভকতসকল আছে, তেখেতসকলে জানে এই কথা। বহু ছাত্ৰ আছে এতিয়া ডাঙৰ ডাঙৰ কিবা কিবি চাকৰি কৰা তেওঁলোকৰ মনত থাকিব। তেতিয়া আমি প্ৰায় তেতিয়া 11 বাজিছে, 11 চাৰে 11 এনেকুৱা বাজিছে। 4 বজালৈকে আমি মাধৱদেৱৰ ওপৰত কৰোঁ। 4 বজালৈকে 2 মিনিটত মানে কথাখিনি আপুনি কেইটা বজাৰ পৰা আৰম্ভ কৰিলে? চাৰে 11 মান বজাত কৰিছোঁ। 4টা বজাত 11, 12, 1, 2, 3, 4, 5 ঘণ্টা 6 ঘণ্টা আপোনালোকে মানে ক'বলগীয়া। তেতিয়া তাত ছাত্ৰসকলে ইমানেই হাত তালি মাৰিছে তাৰমানে, এইটো মই নিজৰ হৈ ক'ব নালাগে, কৈছোঁ আৰু। তেতিয়া সভাপতিজনে উঠি এটা কথাই কৈছে যে মই আপোনাৰ লগত একেলগে জলপান খাম দেই। তেতিয়া আমাৰো এটা শিক্ষা হৈছে যে আচলতে ৰূপৰ আদৰ নাই, গুণৰ আদৰ আছে। সেই কথাটো তাতে শিকি পেলালোঁ, বুজিছেনে? তেনেকুৱা হৈছে। তাৰপৰা আৰু এটা অনুষ্ঠান হৈছিলে মোৰ ঢুকাখানালৈ, মই যে কৈছিলোঁ মোক যে পঠাইছিলে, নামবিলাক নকৰা উদ্বোধকজন আহিলে, আহি ক'লে যে লখিমপুৰৰ পৰা এনেকৈ এজন আমাৰ নিৰ্দিষ্ট বক্তা আহিছে, তেখেতক মণিকাঞ্চনৰ বিষয়ে ক'বৰ কাৰণে আমি সেৱা ধৰিছোঁ বুলি কৈ তেখেতৰ উদ্বোধনী ভাষণ ইমানতে আদায় কৰি দিলে। মোকতো কোনো বিষয় বাছনি কৰি দিয়া নাই, মোক মাতি নিছে ইয়াত নিৰ্দিষ্ট বক্তা হিচাপে, কোনো বিষয় বাছনি কৰি দিয়া নাই কমিটিয়ে। আৰু মই তালৈ কোনোদিন যোৱাও নাই, কেনেকৈ জানিলে কি কথা নাজানো। তেখেতসকলৰ আদৰণি সমিতিয়ে কিবা এটা কৰি পিনি মোক কিবা গম পাই পিনি মাতি লৈ গ'লোঁ। আমি এই কথাটো কৈছোঁ যে আপোনালোকে যি ভাবি মাতিছে আমি সিমানৰ পাত্ৰ নহয়। যিমানখিনি এতিয়া উদ্বোধক বাবজনাই কৈ থৈ গুচি গ'ল যে আপুনি মণিকাঞ্চনৰ বিষয়ে ক'ব লাগে। অৱশ্যে মনে মনে ভালেই পালোঁ। আমি তাতো প্ৰায় মণিকাঞ্চনৰ ওপৰত প্ৰায় 1.5 ঘণ্টামান ভাষণ দিলোঁ। আৰু সাক্ষী ৰূপে আমাৰ হেৰি আছে নৱপ্ৰহ্লাদ হাজৰিকা। আপোনাৰ লগত সাক্ষাৎ হৈছে। নৱপ্ৰহ্লাদ হুছেইন হাজৰিকা, তেখেতৰ বিষয়ে আমি এটা হেকাকা দিছিলোঁ অসমৰ ৰাইজে। তাৰ সেইখন মিটিঙত তেখেতো আছিলে, গতিকে তেখেতে গোটেই কথাখিনি জানে। আৰু তেখেতকো আমি দুআষাৰ ক'বৰ কাৰণে তাত সুবিধা দিছিলোঁ। আৰু সেইটো সময়ত তেখেত নতুন অৱস্থাত আমাৰ গৃহলৈ খুব আহে, তাৰমানে মোৰ ইয়াত থাকেও নৱপ্ৰহ্লাদ হাজৰিকা। তাৰমানে তেখেতে এটা কথাই কয় যে শাস্ত্ৰৰ বিষয়ে জানিবলৈ আহিছোঁ। আমি কওঁ যে মইনো কি জানো, ময়ো আপোনাৰ পৰা জানিব বিচাৰিছোঁ। এনেকৈ তাৰমানে ৰাতিপুৱাই দিয়ে শাস্ত্ৰৰ কথা পাতোঁতে। গতিকে তাত সেই তেনেকুৱা মই দুটা হেৰি হৈছে তেনেকুৱা। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যেতিয়াৰ পৰা অন্তৰ্ভুক্ত হৈছোঁ, আজি প্ৰায় 8-9 বছৰ হ'ব। আমি আপোনাৰ বিষয়ে শুনি আছোঁ আৰু আপোনাৰ সান্নিধ্য লাভ পাইছিলোঁ। আমি বহুখিনি কথা আপোনাৰ পৰাও জানিছোঁ। কিন্তু কথাটো হ'ল কি, আপোনাৰ বিষয়ে আমি যলৈকে যাওঁ কিছু কিছু জেগাত আপোনাৰ বিষয়ে আমাক কয়। যতীন শইকীয়াৰ বাপৰ পৰা আমি কিছু কথা জানো। যতীন শইকীয়াৰ বাপে আমাক আগবঢ়াই নিছে। এনেকৈ আমি ইয়াৰ আগতো এটা বাৰ্তালাপ অনুষ্ঠান কৰিছিলোঁ আপোনালোকৰ ইয়াৰে মোন তেখেতৰ ভাগৱতৰ লাইনলৈ আপুনি আগবঢ়াই। আৰু আমি কিছু জেগাত আমি যেতিয়া যাওঁ তাতো আপোনাৰ বিষয়ে আলোচনা কৰোঁ। এই যে মৰম চেনেহবিলাক কেনেধৰণে আপুনি বিলালে আৰু কেনেধৰণে আপুনি পালে? আমি মানে ধৰক এটা কথা যদি প্ৰচাৰ ক্ষেত্ৰত যাওঁ, গুৰুজনাই যিটো সাম্যবাদ প্ৰতিষ্ঠা কৰিছে তাক অন্তৰ ভিতৰত ভালকৈ ডাঠি ধৰি লওঁ। আপোনালোকে জানে যিখন পানিকা প্ৰাথমিক বালুক নাগুচা আঞ্চলিকৰ, সেইটো সময়ত আমাৰ মহেন্দ্ৰ বায়ন বালিগাঁও প্ৰাথমিক মানে এইখন গোটেইখন আদিবাসী। হয় হয় হয়, মানে যিমানখিনি আছে আদিবাসী। তেখেতসকলক মই এটা কথা, মই তালৈ যোৱা কাৰণ এটা আছে কি, মই সুঁৱৰিব লাগিব, শ্ৰদ্ধা কৰিব লাগিব, সেৱাও ধৰিছোঁ আমাৰ মহেন্দ্ৰ বায়ন বাপ। তেখেতে মানে কি হয়, এই কাৰোবাৰ ঘৰলৈ গ'ল, কৃষ্ণ কথা পাতিলে, তাক গম পালে যে মানুহখিনি আহিব। তেখেতে আহি মোক কয়হি যে মই পোৱালি জগাই থৈ আহিছোঁ, কণী পাৰি উমনি দি পোৱালি জগাই থৈ আহিছোঁ। এতিয়া জীয়াই থাকিবলৈ টোপখিনি তই খুৱাব লাগিব। মোক এনেকৈ, মোক তই বুলি মাতে, মই আগতে কৈছোঁ নহয়, তই টোপখিনি খুৱাব লাগিব। গতিকে টোপ খোৱা দায়িত্বটো আমাৰ ওপৰত পৰে। আমি তেতিয়া টোপ খুৱাবলৈ যাওঁ, তেতিয়া এটা কথা কওঁ, পানিকাক সুধিলে এতিয়াও ক'ব যে আপোনালোকৰ ইয়াত আমি একেলগে যে যেতিয়া ভাগৱত শুনি আছোঁ বা ভাগৱতৰ আলোচনা শুনি আছোঁ, আমি কিমানজন আছোঁ বাৰু? বোলে বা বিয়াত 100 জন বা 90 জন এনেকৈ সংখ্যাত এতিয়া। মই বোলো নহয়, আমি ইমানজন নাই ইয়াত। তেখেতসকল আচৰিত খাই যায়।
বোলে কেনেকৈ নাই গোটেইখিনি মিলি আমি মাত্ৰ এজনহে গোটেইখিনি মিলি আমি মাত্ৰ এজন ইজনে সিজনক যদি আমি বুজি পাওঁ আমি মাত্ৰ এজন এনেকুৱা কথা কিছুমানো কওঁ তাৰপৰা আমাৰ গুৰুজনাই যদি নীতি আদৰ্শ যিখিনি আমাৰ ভগৱন্তই কোৱাই এই কথাখিনি কৈ পিনি তাত মানে এবাৰ যোৱাৰ পিছত যেনিবা আৰু দ্বিতীয়বাৰ মানে নেৰে আৰু সেই তেনেকুৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ আঞ্চলিকখন হৈছে লালুক নামঘৰ হয় হয় এতিয়া 62খন প্ৰাথমিক বুলি আমি গম পাইছোঁ প্ৰায় 15,000-16,000 সংগী আছে তাৰে ভিতৰত আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আটাইতকৈ ডাঙৰ আঞ্চলিক প্ৰাথমিকৰ আমাৰ আঞ্চলিকৰ আপুনি প্ৰচাৰ দায়িত্ব চলাই আছে বৰ্তমান কিমানখিনি কষ্ট হয় এই প্ৰচাৰ বিভাগটো চলাবৰ কাৰণে কষ্ট যথেষ্ট হয় কিন্তু কষ্ট বুলি ধৰা নহয় তাৰমানে গুৰুৰ কাৰণে যিবা দুখ আশা পায় অনেকৰ জন্মৰ ভাগ্যে হৈ আছে উদয় আমি গুৰু চৰিত্ৰত পাইছিলোঁ এইটো গুৰুজনাৰ কাৰণে যদি মোৰ কষ্ট হৈছে তেতিয়াহ'লে মোৰ ভাগ্যৱান বুলি কৈছোঁ মই নিজকে গুৰুৰ কাৰণে কষ্ট কৰিব পৰাটোকে আমাৰ একাদশ খণ্ডত সম দম এনেকৈ মানে আপোনাৰ যিটো উদ্ধৱ সংবাদৰ এটা পদত লিখিছে সম দম মানে ধনী কোন দুখী কোন এইবিলাক লিখিছে তাতে আমি সেই জ্ঞানটো লাভ কৰিছোঁ যে গুৰুৰ কাৰণে যিবা দুখ আশা পায় মানে অনেক জন্মৰ ভাগ্য ফলে হৈ আছে উদয় বুলি কৈছে যে অনেক জন্মৰ ফলৰ ভাগ্যৰ কাৰণে হয়তো সেইখন গৈছে সেইখন কষ্ট বুলি ধৰা নহয় এইটোকে ধৰা নহয় যিহেতুকে গুৰুজনে সেইটো কৰিবলৈ দিছে আকৌ কৈছে উদ্ধৱক কৈছে ভগৱন্তই যে তুমি মোৰ লগত বৈকুণ্ঠ যাব নালাগে মই বৈকুণ্ঠ যাওঁগৈ কাৰণ তুমি আমি দুই গ'লে অনৰ্থ হ'ব তুমি শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰৱৰ্তন কৰি শ্ৰৱণ কীৰ্তন ধৰ্মটো প্ৰৱৰ্তাই পিনি তুমি থাকি যোৱা তুমি আমি দুই গ'লে অনৰ্থ হ'ব হয়তো মনত ভবা আছে আমি একো ক'বলৈ নাজানো গুৰুজনৰ বিষয়ে হওক বা ভাগৱতৰ বিষয়ে একো নাজানো তথাপিতো এটা কথা মনত ৰাখিছোঁ যদি ভকতে আহ্বান কৰিছে তেতিয়াহ'লে উদ্ধৱক দিয়া যিটো দায়িত্ব আমি আমাকো দিছে বুলি ভাবি ল'লোঁ এই বুলি ভাবিয়েই যেনিবা যাওঁগৈ কেতিয়াবা এনেকুৱা অৱস্থা হৈ যায় ঘৰত মানে কৈয়ে দিছোঁ আমাৰ আয়ে গোটেই গৰু গাই থাকে গোটেইখিনি চোৱা চিতা কৰে কৈছোঁ নহয় কেতিয়াবা ৰাতি গুচি যাওঁ ৰাতিপুৱাহে আহোঁ মানে আপোনাক আগবঢ়াই দিয়াৰ হয় হয় অৰিহণা আইগৰাকী বহুত বেছি আছে হয় হয় আৰু সেইটো মানে অৱশ্যে সেইটো আলোচনা কৰি ভকত ইয়াত গোট খায় ভকত আহিলে আৰু কি হয় সেই পৰিৱেশটো আপুনি দিছে কাৰণে তেওঁ আগবঢ়াই দিছে হয় হয় স্বামীৰেহে সেৱা কুলস্থিৰ মহাধৰ্ম এইবুলি এটা গুৰুজনে লিখিছে সেই কথাটো হয়তো তেওঁ কিবা এটা বুজি পাই পেলানি মই এই স্বামী সেৱাৰ বিষয়টো আমি যোৰহাটত যাওঁতে আমাৰ কেইবাগৰাকী আয়ে সুধিছিলে আমাৰ য'ত আমাৰ থাকিবলৈ আশ্ৰয় দিছিল তেতিয়া আমি ক'লোঁ যে আইসকলৰ বেলেগ আৰু সেৱা কৰিব নালাগে কাকো সেৱা কৰিব নালাগে পাৰিলে যদি একেবাৰে অসুবিধা গুৰু সেৱা নকৰিলেও হ'ব বুলি মই মোৰ ফালৰ পৰা কৈছোঁ যদি স্বামী সেৱা কৰে যদি স্বামী সেৱা কৰিবলৈ পাৰে এতিয়া স্বামী সেৱা কেনেকৈ কৰিব মোক সুধিছে আৰু আমাৰ এগৰাকী আই আছে আমিও ঘূৰি ফুৰি থাকোঁ আমাৰ অলপ ঘৰখনৰ অসুবিধা তথাপিও আমাৰ আইগৰাকী আমাক আগবঢ়াই দিয়ে আৰু স্বামী সেৱাটোৰ বিষয়ে যদি আপুনি অকণমান আগবঢ়াই দিয়ে আমিতো কৈছিলোঁ তেওঁলোকক সেইখিনিৰ লগত যদি অলপ মিলি যায়তো ভালেই আপুনি ফালৰ পৰা আপুনি কওকচোন আপোনাক স্বামী সেৱাটো আমাৰ বিশেষতে এটা বাৰ্তা যাওক যে আমাৰ যিসকল নতুনকৈ ধৰক বিয়া বাৰু পাতিছে সেইসকলেও পাওক বস্তুটো পুৰণাসকলেও জানিবলৈ চেষ্টা মানে কৰে বহুতে মই বহুতখিনি দেখিছোঁ মানে 60-65 আপোনাৰ 50 বছৰৰ আইসকলেও আমাৰ লগত আহি পিনি এই বিষয় লৈ আলোচনা কৰিছে যে স্বামী সেৱাটো আপুনি যে কৰিব ক'লে যে গুৰু সেৱা নকৰিলেও হ'ব স্বামী সেৱা কৰিলে হৈ যাব বুলি আপুনি ক'লে তেওঁলোকো জানিবলৈ ইচ্ছা কৰে মানে স্বামী সেৱাটো কেনেকুৱা ধৰণৰ শাস্ত্ৰত কেনেকুৱা ধৰণে এই বিষয়টো মানে আগবঢ়াইছে মই আগতে কৈছোঁ যে স্বামীৰেহে সেৱা কুলস্থিৰ মহাধৰ্ম পুত্ৰ হ'ব পালিব কৰিয়া গৃহকৰ্ম পুত্ৰ হ'ব পালিব কৰিয়া গৃহকৰ্ম তেওঁ বেলেগ কৰিবলৈ আকৌ অসুবিধা থাকিব জানো কিন্তু স্বামী সেৱাটো কেনেকৈ হ'ল যদি মোৰ আয়ে মোক যদি সত্য পথত যোৱাৰ ৰাস্তাটো খোলা কৰি দিছে অসত্য পথৰ পৰা যদি মোক আঁতৰাই ৰাখিছে মানে দুষ্কৃতিৰ পৰা আঁতৰাই সুস্কৃতিৰ ৰাস্তাত যদি মোক লৈ গৈছে সুৰুচিবিলাক এৰুৱাই যদি সুনীতিৰ পথত মোক আগবঢ়াই দিয়াত সহায় কৰিছে তেতিয়া আই ধৰ্ম হৈছে
কাৰণ যিহেতুকে আমি এটা সময়ৰ কথা কৈছোঁ যে ৰাতি যেতিয়া নাহোঁ তেতিয়া এওঁক লগৰ আই সুধে যে ৰাতি নাহে তোমাৰ ভয় চয় নালাগেনে বোলে ভয় চয় নালাগে কাৰণ মোৰ বাপজনে মই জানো ক'তো কাজিয়া কৰিবলৈ যোৱা নাই জুৱা খেলিবলৈ যোৱা নাই মদ খাবলৈ যোৱা নাই আৰু ক'তো যে একো বেয়া কথা নাপাতে যে কৃষ্ণ কথাহে পাতে এই কথাটো মোৰ বিশ্বাস কাৰণে মই জানো মোৰ বাপজন সুন্দৰকৈ ঘৰলৈ ঘূৰি আহিব সেই বিশ্বাসটো বাপজনে আনিব লাগিব অনাই দিব লাগিব অনাই দিব লাগিব মানে স্বামী সেৱা কৰিবৰ কাৰণে স্বামীজনে প্ৰস্তুত কৰি দিব লাগিব যে তুমি মোক সেৱা কৰিবলৈ কাৰণে মানে কথাটো এনেকুৱা যে স্বামী সেৱা কৰিব ঠিকেই তেওঁ স্বামী সেৱা কৰিবলৈ আহিছে যদি আমি সেই সুবিধাখিনি তেওঁলোকক নিদিওঁ তেওঁলোকেতো নোৱাৰে নহয় জানো কথাটো তেনেকুৱা ধৰণৰ সেইটোকে আকৌ ধৰক গোপীসকলকো আমাৰ ভগৱন্তই কৈছে যদি কলা কণা কুজা খুৰা হুৱে পতি তথাপি নেৰিব হেনো শাস্ত্ৰৰ সন্মতি শাস্ত্ৰৰ সন্মতিটো এৰিবলৈ মনা কৰি দিছে যে স্বামী সেৱাটো কৰিবই লাগিব পিছত গোপীসকলৰ কথাটো বেলেগ হৈছে যেনিবা সেইটো আকৌ বেলেগ ধৰণে ভাঙনি হ'ব কথাটো গম নাই কিন্তু তাত সেই কথাটো এইটো বুজাইছে যদি কলা কণা কুজা হুৱে পতি তথাপি নেৰিব হেনো শাস্ত্ৰৰ সন্মতি গুৰুজনে এই যে আদৰ্শবিলাক আমাক দি আছে ধেমালি কথা কৰিছে নেকি এইটো হয় নহয় বাৰু এই বস্তুখিনি আমি খালি বুটলি ল'ব লাগে আমাৰ আচলতে আমাৰ বুলি নকওঁ মোৰ নিজৰ কথা কৈছোঁ মই নিজে যদি অৰ্ধপতনলৈ যাবলৈ হয় এই গুৰুজনে কোৱা কথাখিনি নামানিলে মই অৰ্ধপতনে যাম কাৰণ গুৰুজনে যিখিনি সত্য অন্বেষণ কৰি যিখিনি আমাৰ মাজত বিলাই দিছে এইখিনি ল'বলৈ জানিলে মানে অসুবিধা নপওঁ সত্যে নেই উদ্ধক অসত্যে অধুগতি হেন জানি সত্যক ৰাখিবে কৰা মতি গুৰুজনে কৈছে সত্যটো ৰক্ষা কৰিবৰ কাৰণে তেওঁ যিখিনি কৰিব লাগে সেইখিনি যিখিনি নীতি নিৰ্দেশনা আছে এইটো অলপতে কৈ অন্ত কৰিব পৰা কথা নহয় হা গতিকে স্বামী সেৱাটো কি ধৰণে কৰিব লাগে যে আগত এটা কথা হ'ল কৈছিল যে কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক প্ৰতি গৃহতে আমাৰ এখন হৰিনাম ধৰ্ম গ্ৰহণ কৰা যিসকল বাপ আছে সেইসকল ভকত নহয় জানো যে তেওঁক সেৱা কৰা মানে কৃষ্ণক সেৱা কৰা হ'ল নে নহয় মই যদি আপুনি আমাৰ গৃহলৈ আহিছে কৃষ্ণ প্ৰতিমা দেখি যদি কৃষ্ণ বুদ্ধি কৰি যদি সেৱা ধৰিছোঁ আপুনি আৰু তেতিয়া উমাসন্তি হৈ থকা নাই আমাৰ আৱাজনৰ কাৰণে আমি কৃষ্ণৰ প্ৰতিমা দেখি আপোনাক কৃষ্ণ হেন ভাবি আত্মাই আত্মাক সেৱা ধৰিছোঁ হয়নে নহয় এইটো কথা আৰু এয়া হৈছিলে আইসকলৰ কাৰণে স্বামী সেৱা এতিয়া আমাৰ প্ৰজন্ম এনেকুৱা হৈছে যে নতুন প্ৰজন্ম আধ্যাত্মিক লাইনত আনিবৰ কাৰণে আমি যিমানখিনি পাৰিছোঁ আমি চেষ্টা কৰিছোঁ সেইকাৰণে আমি পদপৰ্যায়ত যাত্ৰাও কৰিছোঁ আপোনালোকে প্ৰচাৰ কৰি আছে ভাগৱত প্ৰচাৰ কৰি আছে আৰু মূলৰ পৰা বহুতখিনি প্ৰচেষ্টা হাতত লৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকল ইয়াত সফলো হৈছে মই দেখিছোঁ অনা সংঘৰ বাপসকলৰ বিষয়ে আমি ক'ব বিচৰা নাই তেওঁলোকে হয়তো কিমানখিনি অধ্যয়ন কৰিছে নাজানো কিন্তু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আই বাপে তেওঁলোকৰ পুত্ৰ কন্যাক কিন্তু কিছু সংখ্যক আধ্যাত্মিক লাইনলৈ আনিব পাৰিছে কিন্তু তাৰ মাজতো কিছুমান ধৰক আমি অকল আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰে চিন্তা কৰি থাকিলে নহ'ব আমি গোটেই জগতৰ কথা চিন্তা কৰিব লাগিব গোটেই জগতৰখনৰ কথা যদি আমি প্ৰেক্ষাপট যদি আমি লওঁ তেতিয়া আমাৰ নতুন প্ৰজন্মক আধ্যাত্মিক লাইনটোত আনিবৰ কাৰণে কেনেধৰণে ঘৰখনৰ পৰিৱেশ এটা সৃষ্টি কৰিব লাগিব কেনেধৰণে অভিভাৱকসকলে ইয়াত মানে আপোনাৰ আগস্থান ল'ব লাগিব অকণমান যদি আপুনি অৱগত কৰি দিয়ে তাৰমানে ধৰক আমাৰ যিবোৰ ল'ৰা ছোৱালী ইহঁতক সৰুৰ পৰাই গুৰু সেৱাটো দেখুৱাল গুৰু সেৱাৰ বাহিৰে আধ্যাত্মিক পথলৈ আনিব পৰা ব্যৱস্থা বেলেগ নাই তাৰমানে সৰুৰ পৰা আমি এতিয়া আগতেও আমি যেতিয়া সৰু আছিলোঁ এতিয়া মই নিজৰ কথা কৈছোঁ যে মোৰ মা ক বুলিবলৈ নাজানে কিন্তু মায়ে গা ধুই যেতিয়া চুলি তুলি মেলি আমাৰ থাপনা আছিলে থাপনাত যেতিয়া সেৱা কৰি ভগৱন্তৰ নাম প্ৰাৰ্থনা গাই আমাক আকৃষ্ট কৰিছিলে আমাৰ নিজকে কৈছে আকৃষ্ট কৰিছিলে সেয়াই গুৰু জনাই নজনাই গুৰু সেৱা হৈছিলে মাৰ সেয়া যে কৰিছিলে আৰু মাৰ এটা কথা আছিলে কি মায়ে লগ ধৰিছিলে বিশেষতে মোক লগ ধৰে মোক সৰুপোনা বুলি মাতে আই সৰুপোনা এফালা প্ৰাৰ্থনা কৰোঁ এতিয়া প্ৰাৰ্থনা কৰোঁ মাৰ লগত প্ৰাৰ্থনা কৰোঁতে মই মায়ে কি গাইছে নাজানো লগত প্ৰাৰ্থনা গাওঁ তাৰমানে আৰু প্ৰাৰ্থনা কৰোঁ এই প্ৰাৰ্থনা যে কৰোঁ মোক মায়ে ঘৰখনতে শিকাই দিছিলে
এতিয়াও যদি আমাৰ যিসকল আমাৰ নাতিপুতি হৈছে তেওঁলোকৰ যিখিনি মা দেউতা আছে গুৰুগৃহলৈ প্ৰাৰ্থনা কৰিবলৈ ল'ৰা ছোৱালীবিলাকক লগত লৈ যদি একেলগে যদি প্ৰাৰ্থনা কৰে তেওঁলোকে একো জানিব নালাগে প্ৰাৰ্থনা কৰক প্ৰথম এই যে প্ৰাৰ্থনা কৰিব কৰোঁতে জনা হ'বগৈ তেতিয়া আধ্যাত্মিক জ্ঞানটো আহিব নহ'লে এই মাজত ধৰি পিনে আপোনাৰ আধ্যাত্মিক জ্ঞান দিবলৈ নোৱাৰে সৰুৰ পৰাই চিধা কৰি নিব লাগিব সৰুৰ পৰাই প্ৰাৰ্থনা কৰাব লাগিব আপুনি সিদিনাখন আহিছে আমাৰ সাপ্তাহিক ভাগৱতলৈ আমাৰ ছোৱালীজনী দেখিছে নাই আপুনি প্ৰাৰ্থনা কৰিছে তাৰমানে আমাৰ মাকে লগত লৈ যায় আচ্ছা এই ছোৱালী যে ক'লে আপোনাৰ ছোৱালী এজনী বুলি কৈছে হয় হয় তেওঁলোকৰ বিষয়টো যদি অকণ আমাক অৱগত কৰি তেওঁলোকৰ মানে মাক দেউতাক ঢুকোৱাৰ কাৰণে একেবাৰে সৰুজনী একেবাৰে কেঁচুৱাই আৰু এই ডাঙৰজনী এতিয়া এই ভাগৱত পাঠ আছে যে তাই অকণমান ডাঙৰ মানে অকণ বুজনমূৰীয়া হৈছে তেতিয়াৰ পৰাই আমি আমাৰ গৃহলৈ আনি পিনে আমি তেওঁলোকক ডাঙৰ দীঘল কৰা হৈছে মানে আপোনালোকৰ আমাৰ গৃহত কিন্তু আজি মই আপোনাক সঁচা কথা ক'লে এইটো কাৰণে বাধ্য হৈছোঁ কিন্তু আজিলৈকে কাৰো আগত কোৱা নাই যে সেইকেইজনী ছোৱালী মোৰ নহয় বুলি তাৰমানে মোক বাবা বুলি সম্বোধন কৰে বাবা বুলি মাতে আমি আপোনাৰ কন্যা বুলি গম পাই আছোঁ চবেই গম পায় সেইটো কথা কিন্তু সঁচা কথাটো সুধিবলগীয়া আছিল মানে আপুনি এজনী ছোৱালী বুলি ক'লে আপোনাৰ ধুনাগুৰিত হয় মই এই ভাবি আছোঁ যে এই দুগৰাকী আপোনাৰ কন্যা মই সুধিমকৈ আছিলে প্ৰশ্ন আমি বেলেগ লাইনত গৈ থকাৰ কাৰণে মই লাইনটো পোনোৱাগৈ নাই মানে আপোনালোকৰ ভাইটি ছোৱালী তেওঁলোক মানে বোৱাৰী আৰু ভাইটি দুইজন ঢুকালে আৰু আপোনালোকৰ গৃহত তেতিয়াৰ পৰা তেওঁলোকক সৰুৰ পৰাই আপুনি লালন পালন মানে বোৱাৰীজনী ঢুকোৱা নাই বোৱাৰী মানে গুচি গ'লগৈ মানুহ ইয়াত নাথাকে তাৰপিছত সেই সিহঁতক আমাৰ গৃহতে ৰাখি আমাৰ ইয়াতে থাকে আৰু থাকোঁতে এই ভকত শুশ্ৰূষা কৰাত মানে লাগিবলৈ পালে খুব ভকত পাই থাকে অনবৰত সেইকাৰণে মানে মই দাবী কৰিব পাৰোঁ ছোৱালীকেইজনী তাৰপিছত আপোনাৰ আমাৰ যি কি নহওক এই যে প্ৰাৰ্থনা কৰিবলৈ লৈ যাব লাগিব লৈ গৈ পিনি গুৰুগৃহত বয়সস্থকেইজনে প্ৰাৰ্থনা তেওঁলোকক কৰাব লাগিব যে ব্ৰহ্মা আদি কৰি জীৱ যত এইবিলাক প্ৰাৰ্থনা কৰাবলৈ তুমি চিত্ৰ বৃত্তি মূৰ অপৰাধ বিনাশন কেতিয়াবা সিহঁতে প্ৰশ্ন কৰিব যে এইটো কি কথা কৈছে আমি যে গাই আছোঁ তেতিয়া লাহেকৈ সিহঁতক অকণ বুজাই দিলেই আৰু এইটো ক'ব লাগে যে প্ৰাৰ্থনা কৰি থাকোঁতে যে পৃথিৱীত এজন ভগৱন্ত আছে যিজনৰ কাৰণে আমি জীয়াই আছোঁ যিজনে আমাক চলাই আছে সেইজনক সেৱা নকৰাকৈ বোপাইহঁত আইহঁত কেতিয়াও স্কুললৈও নাযাবি পদূলিলৈও নাযাবি সেইটো আমাৰ গৃহত আমি প্ৰতিপন্ন কৰিছোঁ কেনেকৈ প্ৰতিপন্ন কৰিছোঁ আমাৰ নাতি স্কুল যাওঁতে সেৱা নকৰাকৈ নাযায় আমাৰ বোৱাৰীও নাযায় সেৱা নকৰাকৈ আমাৰ ল'ৰাও নাযায় ল'ৰাই কোম্পানীলৈ গুচি দিনটো সময় নাই আপোনাৰ গধূলি 8টা 9টাত আহি ঘৰত সোমাবলগীয়া হয় কোম্পানীৰ কথা কিন্তু ওলাই যাওঁতে গা ধুই সেৱা কৰে সেৱা কৰি আকৌ যাব সময়ত আকৌ গুৰু সেৱা মানে সেৱা এটা জনাই ওলাই গুচি যায় আৰু বোৱাৰীও তেনেকৈ ওলাই গৈছে ল'ৰাও ওলাই গৈছে কথা যে আমি নিজেও আৰু এইটো প্ৰচাৰো কৰিছোঁ আমি ভাগৱত ব্যাখ্যাত যে মই যদি ক'ৰবালৈ যাবলগীয়া হয় আমি যেনেকৈ আগতে আমাৰ দেউতাক কৈ যাওঁ যে দেউতা মানে মই আমুকৰ পৰা আহোঁগৈ দেউতাই যা বুলি কয় আৰু দেউতাক নুশুনাকৈ গ'লে মানে দেউতাই কি কয় তই এই এতিয়ালৈকে ক'লৈ গৈছিলিও মই বেয়া পাইছোঁ আজিৰ পৰা এনেকৈ নাযাবি শাসন কৰে তেতিয়া মই ভাবিলোঁ যে জগতৰ পিতৃপ্ৰভু ভগৱন্ত কৃষ্ণদেৱ মোৰ পিতৃক যদি নোকোৱাকৈ মই ক'বলৈ যাওঁ এইটো বেয়া কথা হ'ব সেই ভাবি গুৰুগৃহত নোকোৱাকৈ ক'লৈকো নোলাওঁ এই যে মই বিহু মঞ্চৰ পৰা এইমাত্ৰ আহি পাইছোঁহি বিহু মঞ্চলৈ গৈছোঁ তাত মই কৈ গৈছোঁ আকৌ যে মই বিহু মঞ্চলৈ ওলাইছোঁ প্ৰভু তোমাক জনাইছোঁ গৈছোঁ বুলি মই বেলেগ ধৰণে এটা কওঁ যেনিবা গৈ মই ওলাই গৈছোঁ তেনেকৈ মই পদূলিলৈ গ'লে মই যদি সন্ধিয়া সময়ত মই পদূলিলৈ অকণ ফুৰিবলৈ গৈছোঁ তথাপিতো মই কৈ যাম এই যে আধ্যাত্মিক লাইনটো আপুনি যেতিয়াৰ পৰা আহিলে আপোনাৰ আগৰ পৰিৱৰ্তন আৰু এতিয়া পৰিৱৰ্তন মাজত এটা গেপ আছে বহুত ডাঙৰ এটা গেপ কি সাল সলনি দেখিছে সাল সলনি এটাই মই প্ৰথম যেতিয়া এইবিলাক ঘূৰিছিলোঁ মোৰ যিটো নিচা আছিল মানে এনেকুৱা হয় আমাৰ আই আছেই সন্মুখতে মোৰ পিছফালে আহি গাড়ীয়ে হৰ্ণ দিবলগীয়া হৈছিল ইমানেই নিমগ্ন হৈ থাকোঁ মানে আমি ইমানেই নিমগ্ন মানে পিছফালে আহি গাড়ীয়ে হৰ্ণ দিয়ে তাৰমানে আই পঠাবলৈ য'তে ভয় কৰা হৈ গৈছিলে কাৰণ ৰাস্তা দি যাব আৰু বেলেগ কথা পাতি থকা মানুহ মই বেয়া পাওঁ মই এতিয়ালৈকে আকৌ কৃষ্ণ কথা পাতি আপুনি গোটেই দিনটো শেষ কৰি দিয়ক মোৰ আপত্তি নাই বেলেগ কথা আমি আই ময়ো নাপাতোঁ আৰু বেলেগ কথা মই সকলোৱে জানে মই বেলেগ কথাত কেতিয়াও মানে মনোযোগ নিদিওঁ তাৰমানে যে খাইছোঁ বৈছোঁ এইবিলাক কথা মোৰ লগত নাই তাৰমানে
ঈশ্বৰে যেনেকৈ চলাই আছে চলি আছোঁ এই বিষয়ে আমাৰো হয় তেনেকুৱা আমাৰ গতিকে তেনেকৈ চলি থাকোঁ আৰু এতিয়া সেই সময়ত মোৰ মানে কি হৈ গৈছিল মই নিজে গম নাপাওঁ ৰাতি শুই থাকোঁতেও আমি কৈছোঁ আপুনি ৰাতি শুই থাকোঁতে ভাগৱত পঢ়ি থাকে তাৰপিছত লাহে 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 মই যেতিয়া এই ট্ৰেইনিং কৰিবলৈ গ'লোগৈ শিক্ষক প্ৰশিক্ষণলৈ গ'লোঁ তাৰপিছত অহাৰ পিছৰ পৰা মোৰ সেইটো নিচা নাইকিয়া হ'ল সেই নিচাটো নাইকিয়া হ'ল তাৰপৰা লাহে লাহে মই চিন্তা কৰিছোঁ মই ভুল কৰিছোঁ নেকি কিবা মই নিচাটো কিয় নাইকিয়া হৈ গ'ল মই আনক নকওঁ জানো মই নিজকে সদায় প্ৰশ্ন কৰোঁ কি হৈছে এইটো আৰু মই আটাইতকৈ ভয় কৰা বস্তুটো হ'ল মই মোৰ নিজক নিজে বহুত বহুত ভয় কৰোঁ মানে সাংঘাতিক ভয় কৰোঁ জানোচা মোৰ চকুকেইটা যদি বেয়া জেগালৈ গৈছে কাৰোবাক তেলেকাকৈ চাইছোঁ নেকি কাণ দুখনে যদি বেয়া শব্দ শুনিছোঁ মোৰ বহুত ভয় তাৰমানে ভৰিকেইটা যদি মই বেয়া স্থানলৈ গৈছোঁ আজিলৈকে বেয়া স্থানলৈ গৈছোঁ নে কিবা নাই যোৱা ভকতৰ সংগলৈকে গৈ আছোঁ কিজানি এইবিলাকে যদি বেয়া এইটো ভয় কৰোঁ মই আৰু আনকো এইটোৱে কওঁ নিজক সদায় ভয় কৰিব লাগে আনক ভয় কৰিব নালাগে নিজক ভয় কৰি চলিলে সেই ভয়টো আহিলে ভয় যেবে নোপোজে বৈৰাগ্য নোহোৱে তেবে বিৰকতি নভৰিলে নভজে কৃষ্ণৰ ভাই এই ভয়টো আহিলে বিৰকতি আহিব কৃষ্ণক ভজিব পাৰিব কৃষ্ণ আৰু এটা কথা আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম বহুতে সোধাও হয় এই বিষয়ে যে আজিকালি আইসকলক ভাগৱত পাঠ বা দিহানাম গাবলৈ দিহানামতো আগৰ পৰাই গায়ে থাকে ভাগৱত পাঠ কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰথম খোজ আগবঢ়াইছে ইয়াত বহুতখিনি প্ৰতিবাদ আহিছে এতিয়া বাহিৰৰ সকলো ভাগৱত পাঠ কৰিব লৈছে আইসকলে এই যে ভাগৱত পাঠ যে আইসকলক দিয়া হ'ল আৰু বিশেষকৈ ভাওনাটো এতিয়া দেখিছোঁ ভাওনাটো আপোনাৰ আইসকলে ভাওনাও কৰিবলৈ আৰম্ভ কৰিছে ইয়াৰ বিষয়ে কিছুমানে প্ৰতিবাদ কৰিছে কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ফালৰ পৰা কোনো ধৰণৰ ইয়াৰ প্ৰতিক্ৰিয়া আৰম্ভ কৰা নাই বা আইসকলক যেতিয়া ভাগৱত শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰথম কিন্তু এই সুবিধাটো আইসকলক দিয়া হৈছিল বহুতে প্ৰশ্ন কৰে যে আইসকলক ভাগৱত পাঠ কিয় কৰিব দিছে বা ব্যাখ্যা কৰিবলৈ কিয় দিয়া হৈছে ইয়াৰ কিবা নীতি নিয়ম আছে নেকি বা ইয়াৰ পায় নে নাপায় আৰু কৰিলে কি হয় নকৰিলে কি হয় অকণমান যদি আপুনি তাৰমানে বৈদিক যুগৰ পৰা বৈদিক যুগত লোপা আৰু মুদ্ৰা দুগৰাকী আই ধৰ্মত হস্তক্ষেপ কৰিছে বৈদিক যুগতেই লোপা আৰু মুদ্ৰা গতিকে তেতিয়াৰ পৰা চলিছেই দেখোন মাজত ধৰি নচলা হ'ল কথা গম পাইছে নাই তেতিয়াৰ পৰা চলিছিলে বৈদিক যুগৰ পৰা চলিছে মই দুগৰাকী নাম কৈ দিলোঁ লোপা আৰু মুদ্ৰা যেতিয়া চলিছে মাজত ধৰি আকৌ নচলা হ'ল এইবোৰ উত্থান পথান হৈয়ে থাকে কিন্তু এগৰাকী আয়ে ভাগৱত পাঠ কৰিব পাৰে কৰিব নোৱাৰা কাৰণ নাই কিন্তু পাঠটো তেওঁ পাঠ কৰিব তেতিয়া পাৰিব এটা সময় আছে সেই সময়ৰ পিছতে পাৰিব তাৰমানে আমাৰ আয়ে যদি ইচ্ছা কৰে ভাগৱত পাঠ কৰিব পাৰিব মানে এই ঋতু চাব হয় 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 এই ঋতুস্ৰাৱ যেতিয়া বন্ধ হৈ যায় তেতিয়া তেওঁ পাঠ কৰিব পাৰিব মানে ঋতুস্ৰাৱ হোৱা 15 দিন পিছৰ পৰা বা 20 দিন পিছৰ পৰা একেবাৰে বন্ধ হ'বতো একেবাৰে বন্ধ হোৱাটো মই জানো তাৰ আগতো কিছুমান তাৰ আগত তেওঁলোকে এনেই হেৰি কৰি শিক্ষা লৈ থাকিব পাৰে আকৌ ইয়াতে আৰু এটা কথা কওঁ যিগৰাকী আয়ে ব্যাখ্যা কৰে তেওঁ নিজেই জানে কাৰণ তেওঁ এনেই ব্যাখ্যা নকৰে নহয় তেওঁ সমূলঞ্চে জানে যে মই ভাগৱত পাঠ কৰাটো উচিত নে অনুচিত আৰু মই কি ধৰণে ভাগৱত কৰিলে উচিত হ'ব যিহেতুকে তেওঁ নিজে এজন ব্যাখ্যাকাৰে যে উপদেশী লোকসকল কৃষ্ণত সন্মুখ কৃষ্ণ সন্মুখ তেওঁ জানে সেইমতেহে তেওঁ ব্যাখ্যা কৰিব বুলি তেওঁ মনা কৰা হৈছে কিছুমান জেগা আমাৰ অনিল তাঁতী বাপ তেখেতে দুই এগৰাকী আইক ভাগৱত মানে যুৱতী তেওঁলোকক পাঠ কৰিবলৈ আগবঢ়াই দিছে সৰু খুব সুন্দৰকৈ তেওঁলোকে পাঠ কৰিছে এতিয়া আপুনি যিহেতু ক'লে যে ঋতুস্ৰাৱটো সম্পূৰ্ণ বন্ধ হৈ যোৱাৰ পিছত এতিয়া তেওঁলোকৰ কাৰণে কিবা নীতি নিয়ম আছে নেকি নহয় এইখিনি কথা মই এনেকৈ কৈছিলোঁ যে সেইখিনি সেই তেওঁ 15 দিনৰ পিছত সেইটো কৰি থওক আখৰা কৰি থওক তেওঁতো অনুষ্ঠানত নহ'ব অনুষ্ঠানতে দিয়া হৈছে যদি অকস্মাত কিবা এটা হৈ যায় সেইসকলৰ কাৰণে কৈছোঁ এই কেইদিনমান আগত মানে এই ভিডিঅ'টো আমি পাইছিলোঁ বা তেওঁলোকতো আমি যেতিয়া পাতিছিলোঁ কথাবিলাক খুব সুন্দৰ তেওঁৰ কণ্ঠৰ দুগৰাকী আদিবাসী আই তেওঁ আগবঢ়াই দিছে ভাগৱতৰ পাঠ কৰিবৰ কাৰণে ব্যাখ্যাৰ কাৰণে নহয় খুব সুন্দৰ কণ্ঠ তেওঁলোক যুৱতী কিন্তু আৰু তেওঁলোকে পাঠ কৰি আছে এতিয়া এই ক্ষেত্ৰত কিবা নিয়ম নীতিবিলাক ধৰক আমি এতিয়া 15 দিনৰ পিছত এই কথাটো গম পালোঁ মানে 15 দিনৰ পিছত
বা যেতিয়া তেওঁ আখৰা কৰক আপত্তি নাই ৰিহাৰ্চেল কৰক হয় হয় কিন্তু তেওঁ অনুষ্ঠানত নহয় তেওঁলোকে অনুষ্ঠানত কৰি আছে অনুষ্ঠানত কৰি আছে হয়তো তেওঁলোকে হয়তো তেনেকুৱা এটা কিবা এটা সুবিধা কৰি লৈছে কিন্তু কথা হ'ল কি যেনিবা এইটো কোন সময়ত কি হৈ যায় কোনো ক'ব নোৱাৰে সেইকাৰণে সেই ভয়টোতেই সেই বস্তুটো তেওঁলোকে আপোনাৰ মেইনটেনেঞ্চ কৰি ৰাখিব লাগিব যে আজি মোৰ ঋতুস্ৰাৱ হোৱা 15টা দিন পাৰ হৈ গ'ল ইয়াৰ পিছত অনুষ্ঠান আমি পাৰিব নহয় তেওঁৰ নিজস্ব কথা এটা থাকিব বা আমি ঋতুস্ৰাৱ হ'বলৈ এতিয়া আৰু 10 দিন আছে তাৰপৰা আমি সাৱধান থকাটো তাৰমানে মই ভাগৱত পাঠ কৰিম ব্যাখ্যা কৰিম কোনখিনি নীতি নিয়ম মই কৰিছোঁ সেইখিনি মই নিজে জনাটো উচিত নজনাকৈ মই গৈ ভাগৱত পাঠ কৰিম ব্যাখ্যা কৰিম এইটো মোৰ কাৰণে ভুল হ'ব সাংঘাতিক ভুল হ'ব মোৰ যদি কিবা অসুবিধা আছে আনে নাজানে এই মোক পাঠ কৰিবলৈ লগাই দিলে যে মই পাঠ কৰি দিম ব্যাখ্যা কৰিব লগা যে ব্যাখ্যা কৰি দিম এইটো নহ'ব আৰু এতিয়া আপোনাৰ জীৱনৰ বিষয়লৈ আহিছোঁ আপুনি আপোনাৰ এখন ভঙা চাইকেল আছিলে বুলি কৈছে পেডেল নাই বুলি কৈছে কোনে কৈছে আপুনি নিজে অকণমান আগত ক'লে আমি বেলেগৰ মুখতো শুনিছোঁ আপোনাৰ চাইকেলখন চলাই গ'লে মানুহে গম পায় যতীন শইকীয়া আহিছে মানে চাইকেলখনৰ মাতটো এনেকুৱাই আছিল কেৰেক কেৰেকে চাউণ্ড দি থাকে আৰু আপুনি এতিয়া ভিতৰি পাম বুলি কৈছে এবাৰ ইয়াৰ পৰা ভিতৰি পাবলৈ মোটামুটি 30-40 কিলোমিটাৰ ৰাতিও যায় ৰাতি মানে যায় সন্ধ্যা সময়ত গুচি যাওঁ সৃষ্টিখন আপুনি চাইকেলখন লৈ গ'লোঁ কেনেকৈ সম্ভৱ কেনেকৈ পাৰিছিল নাজানো প্ৰভু ভগৱন্তে কি শক্তি দিছিলে নাজানো কোনো ধৰণৰ জ্বৰ বেমাৰো নাছিলে চৰ্দি লগাও হোৱা নাছিলে আপোনাৰ আগদিনাখন যদি 6টামান বজাৰ পৰা মই পাঠ আৰম্ভ কৰিছোঁ পিছদিনা 9 বাজি যায় ইমান দেৰিলৈকে পাঠ কৰি থাকোঁ কোনো ভাগৰ অনুভৱ কৰা নাছিলোঁ বৰ্তমানো মোৰ অৱশ্যে সেইবিলাক অনুষ্ঠানত মোৰ ভাগৰ অনুভৱ নহয় মোৰ ভাগৰ অনুভৱ হয় মই যদি ভাওনা চাওঁ যদি ক'ৰবাত বিয়ালৈ গৈছোঁ তেতিয়াহ'লে মোৰ ভাগৰ অনুভৱ হয় কিন্তু ভাগৰ অনুষ্ঠানত ভাগৰ অনুভৱ নহয় আপুনি ভাগৱতৰ ব্যাখ্যাত কিছু কথা আগবঢ়ায় তাৰ মাজতে এটা কথা আপুনি আগবঢ়ায় যে ঈশ্বৰ সেৱা কৰি থাকিলে বা ঈশ্বৰৰ উপাসনা কৰা জেগাত আপুনি আহি থাকিলে বা নামলৈ আহি থাকিলে ভগৱন্তে আপোনাক চলাবই আপুনি কোনো ধৰণৰ অসুবিধা আপুনি সন্মুখীন নহয় এই কথাটো কিমানখিনি সত্য আমি এটা উপমা দিম সেইটো হাৰিবৰ নাহৰণি প্ৰাথমিকত হৈছিলে য'ত নেকি আপোনাৰ তেতিয়া জেঠ মাহ খুব ৰ'দ সিদিনা এতিয়া এনে বহাগ মাহৰ ৰ'দতে কেনেকুৱা লাগে আৰু জেঠমহীয়া ৰ'দ আমাৰ সাক্ষী হিচাপে কৈ দিছোঁ আমাৰ গোবিন্দপুৰ প্ৰাথমিকৰ আমাৰ দিনাম চেতিয়া তেখেত মোৰ লগত একেলগে আছে আমি নাহৰণি প্ৰাথমিকৰ এজন বাপৰ গৃহত বহি কৃষ্ণ কথা পাতি আছোঁ গৃহস্থ বাপু বহি আছে তাৰপৰা ওচৰৰে এজন বাপু আহি বহি আছে কৃষ্ণ কথা পাতি থাকোঁতে প্ৰায় 1টামান বাজিছে আৰু তেতিয়া গৃহস্থ বাপুৰ আইগৰাকী ওলাই আহি পিনে মানে বাপজনক কৈছে যে হেৰি নহয় এনেকৈ যদি কৃষ্ণ কথা পাতি থাকে পথাৰ গৰুকেইটাই পানী কোনে খুৱাব এইজনে আমাক এৰি থৈ যাব নোৱাৰা হ'ল তাৰমানে কথা কৈছেনে গৰু পানী কোনে খুৱাব আইগৰাকী বুলি কয় অকণমান টান মাতে ক'লে আৰু তেতিয়া এনেকৈ কথা পাতি থাকিলে হ'ব নেকি যে গৰু পানী খুৱাব লাগে তেতিয়া মই উপায় নাইকিয়া হৈ পিনে আমি মুখতি ঘপককৈ ওলাই গৈছিলে বুলি যে আই এই ভগৱন্তে খুৱাব আপুনি চিন্তা কৰিব নালাগে একেবাৰে সত্য কাহিনী ভগৱন্তে খুৱাব তাৰপাছত আপোনালোকে এনেকৈ কথা পাতিলে ভগৱন্তে আহি পানী খুৱাবই মোক কেলেই নোখুৱাব আইগৰাকী ভিতৰলৈ গুচি গ'লগৈ তাৰ এই আমাৰ লগত আৰু এজন যে বাপ বহি আছে বুলি কৈছোঁ তেখেতৰ ঘৰৰ নতুন হালোৱা এটা আহি পিনে তেতিয়া মানুহে খেতি কৰিবলৈ হালোৱা ৰাখে মই বহুত দিনৰ কথা কৈছোঁ তে হালোৱাজন আহি পিনে উপস্থিত হৈ ক'লে দেউতা মই গৰু পানী খুৱাই থৈ আহিলোঁ আৰু গৰু লৰাই থৈ আহিলোঁ বোলে তই আমাৰ গৰুকেইটা চিনি পালি জানো বোলে পালোঁ বোলে কোনকেইটা কেনেকুৱা কচোন বোলে আমুককেইটা সেইকেইটা এখেতসকলৰ গৰুহে তেতিয়া আকৌ আইগৰাকী আকৌ চাহ লৈ আহিছে মই বোলো আই শুনকচোন কথাটো বোলে কি এইজনে শুনক কৈছে আপোনাৰ গৰু মই চিনি নাপাওঁ আপোনালোকৰ গৰুহে পানী খোৱালোঁ তেতিয়া আইগৰাকী হাত ধৰিছে মই বোলো চাওক আই আমি বেলেগ কথা একো বেয়া কথা নাই পতা আমি যি কথা পাতিলে জীৱৰ উত্তৰণ ঘটে সেই তেনেকুৱা কৃষ্ণ কথাহে পাতি আছোঁ চাওকচোন আমাৰ মুখতো ওলাই গ'ল ঈশ্বৰে খুৱাব বুলি সঁচাকৈ খুৱাই থৈ আহিলে চাওক তেখেতসকলৰ গৰুৱে পানী খোৱা নাই আপোনালোকৰ গৰুক পানী খুৱাই থৈ আহিলে এইটো এটা সত্য একেবাৰে মোৰ জীৱনত আৰু এনেকুৱা ঢেৰ ঘটনা আছে বাৰু বিশ্বাস কোনোবাই কৰক নকৰক নাজানো মই সাক্ষী দিছোঁ মই প্ৰতিটো কথা সাক্ষী দি কথা কৈছোঁ দেই এতিয়া আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘত ইমান বছৰ আছে বা দৰ্শকসকলেও আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ
যিসকল অন্তৰ্ভুক্ত নাই বহুতখিনি বহুত ভকতে আৰে আমাৰ বস্তুবিলাকৰ লগত জড়িত হৈ থাকে ভালো পায় আমাক ফোন যদি কিবা কিবা উপদেশ বিচাৰে কয় সোধে তেওঁলোকৰ মাজত এটা সংশয় থাকে যে ঈশ্বৰ আছে কি নাই সঁচাকৈ যদি ঈশ্বৰ আছে ক'ত আছে আৰু ঈশ্বৰ পাবলৈ কাৰণে আমি কেনেকৈ পাম এই ধৰণৰ কিছুমান প্ৰশ্ন তেওঁলোকৰ থাকে আমি তেওঁলোকৰ উত্তৰ দিছোঁ কিন্তু হ'লেও আপোনাৰ পৰা দুই এটা কথা তেওঁলোকৰ কাৰণে আমি আগবঢ়াই দিবৰ কাৰণে আমি সেৱা কৰিছোঁ কৃষ্ণ মানে ঈশ্বৰ ক'ত আছে মই প্ৰমোদ শইকীয়া বাপজনাৰ বক্তব্য কৈছোঁ দেই প্ৰমোদ শইকীয়া বাপকো এজনে সুধিছিলে ঈশ্বৰ যদি আছে আমাক দেখুৱাই দিয়কচোন এতিয়া প্ৰমোদ শইকীয়া বাপে এজোপা কলগছৰ পাত এখিলালে দেখুৱাই ক'লে বোলে এই পাতখিলা দেখিছেনে বোলে দেখিছোঁ কিন্তু লৰচৰ কৰি আছে নেকি বাৰু বোলে আমাৰ পাতখিলা বতাহত এনেকৈ লৰচৰ কৰিছে কিহে লৰচৰ কৰিছে বোলে বতাহটো আপুনি দেখিছে নেকি বোলে নাই দেখা যে প্ৰভু ভগৱন্তই তেনেকৈ আমাক লৰচৰ কৰাই ফুৰিছে তেওঁ দেখা নাযায় কিন্তু দেখা পাব বুলি গুৰুজনাই কৈছে সমস্ত কাষ্টত অগ্নি আচন্ত ব্যাপী ঘড়ীখন বিনেতাংক নেদেখি কদাপি যিমান কাঠ বাঁহ আছে সমস্ততে অগ্নি আছে ব্যাপী আছে জুই আছে ঘৰখন নকৰালৈকে জুইটো নোলায় ৰাস্তাত পৰি থকা দুটা শিলগুটি খুন্দা মাৰি দিলেহে জুইটো ওলায় যদি ভগৱন্তৰ চৰণত একান্ত মানে যদি ভকতি কৰা হয় তেতিয়া ভগৱন্ত তাৰমানে ভকতিৰ লগত ঘৰখন কৰিলে ভগৱন্ত আৱিৰ্ভাৱ হয় ভকতিৰ লগত ঘৰখন হ'ব লাগিব ব্যক্তিজন মই কৈছোঁ নহয় যে ভগৱন্ত আছে কেনেকৈ দেখিম ভগৱন্তক দেখিবলৈ হ'লে ভকতি ঘৰখনটো কৰিব লাগিব যেনেকৈ সমস্ত কাষ্টত অগ্নি আচন্ত ব্যাপী ঘড়ীখন বিনেতাংক নেদেখি কদাপি আৰু সেই ভক্তিটো মই সেইদিনাখনে পাঠত এইটো কথা কৈ আহিছিলোঁ যে কুঠাৰ এখনে বৰ ডাঙৰ ডাঙৰ গছবিলাক গিৰাই দিব পৰা হয় মই কৈছোঁ নোৱাৰে গিৰাবলৈ সেই কুঠাৰখনে ডাঙৰ গছডাল গিৰাবলৈ হ'লে নালটো লগাব লাগিব তাৰমানে ঈশ্বৰৰ নামটো আপুনি জানক যদি ভক্তি সংযোগ নহয় তেতিয়াহ'লে নামে কাম নকৰিব কুঠাৰখন নাম নালটো হ'ল ভক্তি দুয়োটা সংযোগতহে মানে সংসাৰৰ বৃক্ষজোপা কাটিব পৰা হৈছে খালী কুঠাৰখন দোকানৰ পৰা কিনি আনিলোঁ সেইখনে ডাঙৰ গছ কাটিব পৰা হ'ব নেকি নাল নলগালে গতিকে ঈশ্বৰৰ ওচৰত নাম সেইটো লগাই দিব লাগিব আৰু এটা কথা একদম সিদ্ধান্ত দি দিছে যে 4খন বেদ সেই অৰ্জুন বেদে মোৰ বাহিৰে অন্য কথা কোৱা নাই গতিকে তুমি পৰমাৰ্থ তত্ত্বটো বাছি ল'বা লৈ তুমি মোকে চিন্তা কৰিবা ভগৱন্তই শপত খাই পিনি অৰ্জুনক কৈছে কৰিলন্ত পঞ্চসত্য কেশৱে পূৰ্বত মহানিষ্ট কৰি ধনঞ্জয়ৰ আগত সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী নাম বিনে অৰ্জুন তাৰণতা আন নাই নিৰন্তৰে বেদৰো এহিহে অভিপ্ৰায় মই বিনে বেদে কিছু আন নবখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ সিমানে 4খন বেদৰ তত্ত্ব ইমানেই সেইকাৰণে আকৌ অৰ্জুনক কৈছে যিটো কথা মাধৱপুৰুষে ঘোষাত লিখিছে যে কৃষ্ণ নিগদতি সব্যসাচী পৰমাৰ্থ তত্ত্ব লৈও বাচি সুদীৰ্ঘ বিশ্বাসে শৰণ লৈও আমাক মোটেই মাত্ৰ সদা দিয়াচিত গায়ো মূৰ গুণগীত সকলে শাস্ত্ৰৰ কহিলোঁ সাৰ তত্ত্ব মানে যিমান শাস্ত্ৰ আছে সমস্ত শাস্ত্ৰই এটা কথাই কৈছে যে ঈশ্বৰ কৃষ্ণৰ বাহিৰে অন্য সেৱা কোনো কামত নিদিব কেৱল কৃষ্ণ কলিযুগৰ কাৰণে এইটো গুৰু মাধৱপুৰুষেতো কৈছে মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোনাৰ কুশল চোৱা যেবে তেবে নেৰি বাঁহা যুগ ধৰ্ম আন যুগত যি নাথাকক লাগে কলিযুগৰ যিটো ধৰ্ম সেইটো গ্ৰহণ কৰিবৰ কাৰণে মাধৱদেৱে মিনতি কৰি গৈছে কোৱা নাই জানো যিজনক আমি গুৰু মানিছোঁ এতিয়া গুৰু বাক্যটো আমি নামানিলে হ'ব নেকি গুৰুৱে কৈছে যে সেইবিলাক যুগত যি নাথাকক লাগিলে কিন্তু কলিযুগত নাম বিনে গতি নাই গতিকে তুমি নামত আশ্ৰয় কৰা তাৰমানে কলিৰ ভয়ত ত্ৰাস হৈয়া ধৰ্ম যত একস্থান হৈয়া ৰৈলা হৰিৰ নামত কলিৰ ভয়ত বোলে বাকীবিলাক ধৰ্ম আহি হৰি নামত আশ্ৰয় লৈ আছে জানি একচিত্তে ফুৰা ৰাম নাম গাই সমস্ত ধৰ্মক লাগ পাইবা এক কথাই গতিকে তুমি এই কথাটো জানি পেলাই তুমি কলিযুগত অকল ৰাম নাম গাই ফুৰা যিমানবিলাক ধৰ্ম কৰিবলগীয়া আছে সমস্ত ধৰ্ম আহি তোমাক সিজি যাব বোলে এই ক'ত পালে আপুনি এই পৰমাৰ্থ তত্ত্ব চাৰিও বেদৰ এই পৰমাৰ্থ তত্ত্বটো যিটো পৰমাৰ্থ তত্ত্ব অৰ্জুনক বাছি ল'ব কৈছে এই পৰমাৰ্থ তত্ত্ব 4খন বেদৰ
সমস্ত দেৱৰ ৰাজা কৃষ্ণহে ঈশ্বৰ সমস্ত ধৰ্মৰ ৰাজা মাধৱৰ নাম জানি নিৰন্তৰে বোলা ৰাম ৰাম আমাৰ মহাপুৰুষ কৃপালু গুৰুজনাই এই ধৰণে আমাক উপদেশ দিছে যে উবানৰ লোক হৰি ভজি লোক অন্য নকৰিবা গতিকে কলি যুগত অন্য ধৰ্মবিলাক আহি হৰিনামত আশ্ৰয় ল'লেহি সেইটো কথা জানি পিনি তুমি ৰাম নাম গাই ফুৰা ৰাম নাম গাই পেলাই যিবিলাক ধৰ্ম নকৈছে সেইবিলাক আহি তোমাৰ লগত লগ লাগি যাবহি বোলে এইখিনি একদম পৰমাৰ্থ তত্ত্ব কৈছোঁ একদম 4খন বেদৰ পৰা আৰু কি ক'ব তন্নত সেই একেই ভাগৱত একেই কীৰ্তন একেই গীতা একেই ঘোষা একেই ৰত্নাৱলী একেই মহাভাৰত ৰামায়ণ সমস্ততে কেৱল সেই কৃষ্ণ কথাকেই কৈ আছে কোনো ইংৰাজীত লিখা নাই হিন্দীত লিখা নাই আৰবীত লিখা নাই কোনো উৰ্দু ভাষাত লিখা নাই হলহলিকৈ আমি বুজিব পৰাকৈ গুৰুজনে আমাক ইমান সুন্দৰ ভাষাত বুজাই দিছে তথাপিতো মই অধমে নুবুজোঁ কৰিম কি হয়নে নহয় আমি অনুষ্ঠানভাগ সামৰিব লাগিব যেহেতু যথেষ্ট সময় হয় হয় কৃষ্ণ আমি অনুষ্ঠানভাগ সামৰিম আমি শেষত আৰু দুই এটা কথা সৰু সৰুকৈ প্ৰশ্ন কৰি কৃষ্ণ কৃষ্ণ যে এতিয়া ভাগৱত ব্যাখ্যা হৈ আছে অসমৰ চুকে কোণে ভাগৱতৰ জোৱাৰ উঠিছে বুলি ক'ব পাৰি যে ভাগৱতৰ অনুষ্ঠান ধেৰ পাতিছে কিন্তু ভাগৱত অনুষ্ঠান পাতে ঠিকেই বহুত জাক জমককেও পাতে বহু শ্ৰোতাও আহে মই কেইদিনমান আগত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যে ভাগৱত শ্ৰৱণ কৰিলেই নহ'ব বা কীৰ্তন কৰিলেই নহ'ব আমাৰ ক্ৰিয়াবিলাক তেতিয়া হ'ব যেতিয়া আমি সাৰে সমজে ল'ম এতিয়া অনুষ্ঠান ধেৰ হৈছে ভাগৱত ব্যাখ্যাকাৰো ধেৰ হৈছে কিন্তু পৰিৱৰ্তন বস্তু দেখাটো অলপ খুব কম পোৱা যায় পৰিৱৰ্তন বুলি ক'বলৈ গ'লে আমাৰ আধ্যাত্মিক লাইনৰ কথাখিনি কৈছোঁ চৰকাৰৰ পৰিৱৰ্তনটো আমাৰ দৰকাৰ নাই যে আমি আধ্যাত্মিক লাইনলৈ আগবাঢ়িছোঁনে নাই কৰা আমাৰ ৱাইন শ্বপ দুখন কমিছেনে নাই কম আমাৰ ব্ৰইলাৰ কটা দোকান দুখন কমিছেনে নাই কটা আমি ছাগলী কটা দোকান দুখন কমিছে নাই এই বস্তুবিলাক আমাৰ এটা মনৰ ভাৱহে যে পূজাৰ পাতল অনুষ্ঠানটো এটা কমিছেনে নাই কমা নে বাঢ়িছে আমি ভাগৱত কি কাৰণে আমি বেলেগ পন্থাৰ কথা আমি ক'ব বিচৰা নাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এতিয়া 40 লাখ প্ৰায় 45 লাখ ভকত আছে প্ৰায় 45 লাখ ভকতে যদি আমি একশৰণীয়া হৈ থাকোঁ বা আমি একতে যদি থাকোঁ তেতিয়াহ'লেও আমাৰ অসমৰ আধ্যাত্মিক লাইনটো পৰিৱৰ্তন হৈ যাব এই বিষয়ে যদি অকণমান আপুনি যে ভাগৱতটো হৈ আছে সমস্ত অসমৰ চুকে কোণে চব জেগাতে ভাগৱতৰ অনুষ্ঠান হৈ আছে কিন্তু পৰিৱৰ্তন দেখাটো খুব কম পোৱা যায় কি কাৰণে এই বস্তুটো হৈছে কৃষ্ণ এইটো কথাটো কি আমাৰ গুৰুজনাই যিটো এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিলে গুৰুজনাৰ পিছত তেখেতৰ সকলৰ শিষ্যসকলৰ মাজতো দেখোন অলপ পাৰ্থক্য দেখা গ'ল কথাটো গম পাইছেনে যে সকলোখিনি একেভাৱে নল'লে যে ভাগৱত যাৰ ইচ্ছা আছে ভৱতৰিতে যিজনে ভৱসংসাৰৰ পৰা তৰিবলৈ ইচ্ছা কৰে সেইজনে শ্ৰৱণ কৰে আৰু যিসকলৰ ভৱসংসাৰৰ পৰা তৰিবলৈ ইচ্ছা নাই যে অনুষ্ঠান এটা পতাৰ হাবিয়াস আছে সেইটো পাতে তেওঁলোকে কেৱল শুনিবলৈহে যায় শ্ৰৱণৰ কাৰণে নাযায় দেখাবৰ কাৰণে যে আমি এনেকুৱা এটা অনুষ্ঠান পাতিছোঁ তাৰপিছত এই অৰ্জুনৰ আগত ভগৱন্তই কোৱা কথা এটাও আছে যদি সহস্ৰজন মানে হাজাৰজনে একেলগে বহি যদি শাস্ত্ৰ আলোচনা কৰে তাত এজন বৈষ্ণৱ বাহিৰ হ'ব বৈষ্ণৱ বা ভকত এজন বাহিৰ হ'ব তাত সহস্ৰজনৰ মাজত এজন বাহিৰ হ'ব তাৰপিছত আকৌ সেই তেনেকুৱাকৈ বাহিৰ হওঁতে তেনেকুৱা আৰু সহস্ৰজন যদি ভকত একলগ হৈ যায় মানে বৈষ্ণৱ একলগ হৈ যায় তাৰ মাজত এজন ভকত বাহিৰ হৈ যাব গতিকে কোটিৰ মাজত গুটি অৰ্জুন এই বুলি কৈছে আৰু এই জীৱবিলাকৰ পুণ্যৰ ভাগো লাগিব পুণ্য ভাগ নহ'লে এই ঈশ্বৰৰ নাম ল'ব নোৱাৰে পুণ্যৰ ভাগ লাগিব তাৰমানে কিছুমানে ভয়ত কিছুমানে বিপদত কিছুমানে এনেই জানিবৰ কাৰণে কিছুমানে আনক জনাবৰ কাৰণে এই 4 প্ৰকাৰে শাস্ত্ৰ শুনে বুলি কৈছে মই পদটো মাতি দিয়া নাই এই 4 প্ৰকাৰে ভাগৱত শুনে গতিকে কোনোবাই জানিবলৈ সেইজনৰ কথাটো বেলেগ বাৰু বাকীসকলে ভয়ত ত্ৰাসত থাকি বিপদত থাকি
কোনোবা এজনে আকৌ মানে টকা পইচা লাগে দেই এইটো কাৰণে বুজিছে গতিকে তাত দেখোন সেই এজন তিনিজনেই দেখোন বেলেগ ধৰণৰ হ'ল এজনেহে শুনিবলৈ গৈছে তাত আৰু কথা কি আমি প্ৰথম স্কন্ধত নিপতি বুলন্ত কলি টুকদিলো স্থান জৈত খেলে যোৱা পাখা কৰে মদ্যপান চাবলৈ গ'লে মোৰ ভৰিৰ নখৰ পৰা মূৰৰ চুলিলৈকে এইখনেই মোৰ ভাৰতবৰ্ষ জম্বুদ্বীপ এটা হিচাপত চাবলৈ গ'লে আৰু মই নিজেই পৰীক্ষিত গতিকে এই শৰীৰটোৰ অধিকাৰী মানে ৰজা মই নিজেই হয়নে বাৰু গতিকে মোৰ শৰীৰটোৰ পৰা বেয়া বস্তুবোৰ অঁতাবৰ কাৰণে মই কি বুলি কৈছোঁ অধৰ্মৰ বন্ধু তই পাপৰ প্ৰাৰম্ভ তোৰ সংগী সদায় কলহ লোভ দম্ভ দুষ্ট হত কপট অত্যন্ত নখত চুৰ মিছা মায়া কুলক্ষ্মী সংগতি কলি তোৰ তই যেবে থাকহ অধমেলিবি ৰাজ জীৱি যেবে এখনে ৰাজ্যৰ হও বাছ এই ৰাজ্যখনৰ পৰা পৰীক্ষিতে কি কৰিলে সেই বেয়া বস্তুবোৰ খেদি দিলে তেতিয়া কলিয়ে কান্দিছে যে তুমি হখাগৰা পৃথিৱী এখন এই হখাগৰা পৃথিৱীখনৰ তুমি একমাত্ৰ ৰজা তুমি ৰাজ্যখনৰ পৰা আপুনি বাহিৰ কৰিলে হখাগৰা পৃথিৱীখন পাৰ আঁতৰি মই ক'ত থাকিম যে কোনখন গাঁৱতনো বেয়া মানুহ নাই সাগৰটো দেখোন শামুক থাকে তথাপিতো মানিক বুট লাগে মোক আৰু থাকিবলৈ জেগা অকণ দিব নোৱাৰিবানে তে এইখন জেগাতে ঠাই দি দিলে এই ব্যক্তিজন যদি তেনেকুৱা হয় তাত থাকিব ক'ত জৈত খেলে যোৱা পাখা নিপতি বুলন্ত কলি টুকদিলো স্থান ঠিক আছে খুজিছ দি দিছোঁ জৈত খেলে যোৱা পাখা কৰে মদ্যপান মই যদি যোৱা পাখা খেল মই যদি মদ্যপান কৰি থাকিব স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত এই চাৰি ঠাই দিলোঁ বঞ্চগয়াতৈত গতিকে এই মোৰ এই হখাগৰা পৃথিৱী মই নিজে যদি পৰীক্ষিত বুলি ভাবোঁ অধৰ্মৰ বস্তুবিলাক বাহিৰ কৰি দিওঁ আকৌ তাতে সেই প্ৰথম স্কন্ধ ভাগৱততে এইটো কৈছে যে সেই স্থানলৈ ভকত নাযায় মোৰ ভকত তালৈ নাযায় আৰু সেই স্থানটোত থাকে যিজনে কিন্তু ঈশ্বৰৰ কীৰ্তন কৰে তেওঁ কেতিয়াও তালৈ কলি সোমাব নোৱাৰে আমি বাহিৰত দেখি থাকোঁ বস্তুটো মই মোৰ নিজত দেখিব লাগিব যে ময়ে পৰীক্ষিত ভৰি নখৰ পৰা মূৰৰ চুলিলৈকে মোৰ এখন হখাগৰা পৃথিৱী আৰু মই পৰীক্ষিত গতিকে ইয়াৰ পৰা এই কলিক নিগ্ৰহ কৰিব লাগিব ঠিক আছে কলিক নিগ্ৰহ কৰিলে কলি যাবলৈ জেগা নাই ঠিক আছে থাকিবলৈ জেগা দিম যিখনহে হখাগৰা পৃথিৱী মইতো অকলে নহয় আৰুতো বহুত আছে ন সেইসকল তাত সোমাই থাকিবি য'ত যিজনে মদ খায় যিজনে জোৱা খেলে যিজনে পাখা খেলে য'ত নেকি অসভ্য মানে বেচা নাৰী থাকে সেইবিলাক থাকগে যা আকৌ এইবিলাক বেলেগ ক'ৰবাত থকা বুলি কথা নহয় গতিকে যিজন ব্যক্তিয়ে নিজৰ চেষ্টা কৰিব এই বস্তুখিনি আঁতৰাই পঠাবৰ কাৰণে সেইজনে ঈশ্বৰ ভজিব সেইজনে ভাগৱতৰ কথা শুনিব গতিকে এনেধৰণৰ কৌৰৱ যেনেকৈ 11 অক্ষৰ শুনি পাণ্ডৱৰ মাত্ৰ 7 অক্ষৰ শুনি তাৰমানে ভাল বস্তু সদায় কম বেয়া বস্তু সদায় বেছি হয়নে নহয় বাৰু বোকাৰ মাজত পদুম থাকে পদুমৰ বোকাতেই পদুমৰ জন্ম ততা মাটিততো জন্ম নহয় কিন্তু বোকাত জন্ম হোৱা পদুম ফুলক বোকাই লেটিপিটি কৰিব পাৰিব জানো ঠিক তেনেধৰণে আমি যিখন সংসাৰত আছোঁ যিখন পৃথিৱীত আছোঁ ইয়াত বোকা পানীও আছে লেতেৰা বস্তুও আছে আমি নিজক নিজে যদি বচাই চলিব নোৱাৰোঁ তেতিয়াহ'লে নহ'ব এইটো কথা গুৰুজনে বাৰে বাৰে কৈছে এতিয়া গুৰুজনে কৈছে মই নল'লে কৰিব কি তেখেতে লেঠাটো সেইটোৱেই আৰু ইয়াৰ কাৰণে কথা হয়তো ঘৰখন আমি আগতে যে পাতি আহিছিলোঁ ঘৰখনত সেই সংস্কাৰটো থাকিব লাগিব তাৰমানে আমি এতিয়া অনুষ্ঠানৰ শেষলৈ আহিম এটা শেষ প্ৰশ্ন এনেই ঠাই ধেৰ থাকে প্ৰশ্ন বুলি নহয় আমি আলোচনা কৰিবলৈহে লৈছোঁ কৃষ্ণ যে এতিয়া ব্যাখ্যাকাৰসকলৰ যি ব্যাখ্যা কৰে খুব সুন্দৰ ব্যাখ্যা কিছু কিছু জেগাত দেখা পোৱা যায় এইটো হয়নে নহয় নাজানো দেই আপুনি আৰু মানে অনুমান কৰি আমাক উত্তৰটো দিব যে কিছু কিছু জেগাত দেখা পোৱা যায় কিছু সংখ্যক ব্যাখ্যাকাৰে এটা আপোনাৰ দাবী কৰে যে আমি অনুষ্ঠানলৈ যাম আৰু অনুষ্ঠানত আপুনি ইমান টকা আমাক অৰিহণা দিলেহে আমি যাব পাৰিম এইটো শাস্ত্ৰই আমাক কিমানখিনি মানে গ্ৰহণযোগ্য বুলি কৈছে মোৰ মতে এই ভকত হিচাপে যে ভকত এজনে যেতিয়া অনুষ্ঠান এভাগ মানে আয়োজন কৰে দুখীয়া মানুহো ধৰক অনুষ্ঠান ভাগ কৰিব পাৰে ধনী মানুহো কৰিব পাৰে কিন্তু তেওঁলোকে হয়তো ভাল এজন ব্যাখ্যাকাৰ আনিবলৈ শক্তি নাথাকে বা
এনেকুৱা পৰিৱেশ এটা হৈ গৈছে যে ভাল ব্যাখ্যাকাৰ আনিবলৈ শক্তি নাইকিয়া লিখা এটা ভাৱ দেখায় মানে ব্যাখ্যাকাৰ তেওঁৰ ভাষণ বা তেওঁৰ উপদেশবিলাক শুনিবলৈ ইচ্ছা আছে কিন্তু তেওঁক মাতিবৰ কাৰণে অৰিহণা প্ৰয়োজন হৈছে বোলে কিমান বোলে ইমান টকা তেনেকুৱাবিলাকৰ জেগাত আমাৰ ব্যাখ্যাকাৰসকলে মানে কিয় দাবী কৰি বহে বা এইটো পায় নে নাপায় মানে এইটো শাস্ত্ৰসন্মত হয় জানো এইটো শাস্ত্ৰসন্মত নহয় কিন্তু কথা হ'ল কি যেনিবা পৰিশ্ৰম হিচাপে এজন ধৰক আজি যোৰহাটৰ পৰা এজন আহিলে আচলতে কোনোবা ব্যাখ্যাকাৰে দাবী কৰিছে নে নাই কৰা মই নাজানো দেই আনৰ কথা ক'ব নাজানো আমি এতিয়া ধৰক মই এটা উপমা দিছোঁ আমাৰ ফুল হাজৰিকাই লৈ গৈছিলে তেজপুৰলৈ তাত আমি ব্যাখ্যা দি আহিছোঁ তাৰপৰা মই ঢেকীয়াজুলি গৈছোঁ এইফালে বোলো মানে ভালেমান দূৰ গৈছোঁ সিদিনা অলপতে মই দুৰপাঙৰ পৰা আহিছোঁ এয়া কাৰণ এই বস্তুটো প্ৰচাৰ হ'ব এতিয়া আমি যিটো আমি আলোচনা কৰি আছোঁ তেখেতসকলে গম পাব আমি কোনো ধৰণৰ মই নিজৰ কথা কৈছোঁ কোনো ধৰণৰ দাবী কৰা নাই একেবাৰে একোৱে দাবী কৰা নাই কিন্তু তেখেতসকলে কি কৰে এই সেৱা ধৰিবলৈ আহোঁতে সেৱা ধৰে তাৰমানে আমি মানা কৰিবও নোৱাৰোঁ গতিকে সেৱা ধৰোঁতে তেওঁলোকে চেলেংকৈ বস্ত্ৰভাগ দিয়ে বস্ত্ৰভাগৰ লগতে যে সেইটো যে ভৰাই মেলি দি দিয়ে কিবা এটা সেইটো অৱশ্যে নাজানো কেতিয়াবা সেইভাগ বস্ত্ৰভাগৰ ওপৰতো দি দিয়ে সেই বিষয়টো বেলেগ মানে এতিয়া ধৰক দাবীটো সেইটো আপুনি ধৰক ইয়াৰ পৰা তেজপুৰলৈ গ'ল আপোনাৰ গাড়ী খৰচ এটা আছে তেওঁলোকে গৃহস্থই গম পায় বা আপোনাৰ সংসাৰখন চলিবলৈও গৃহস্থই গম পায় যে এখেতে সংসাৰখনো চলাব লাগিব তেওঁ ভাগৰ ব্যাখ্যাকাৰ কাৰণে আজি তেখেত গোটেই দিনটো সময় নষ্ট কৰিব তেখেতলোকে কি ভাবি দিছে 1 লাখ দিয়ে 2 লাখ দিয়ক 10,000 দিয়ক 1 টকা দিয়ক সেইটো আমাৰ ইম্পৰ্টেণ্ট নহয় কিন্তু নিমন্ত্ৰণ ভাগ দিওঁতেই প্ৰথমতেই কৈ দিয়া হয় যে আমাৰ সময় নাই আৰু যদি সময়টো মিলাবলগীয়া হয় আমাৰ কিন্তু ইমান হাজাৰ টকা হ'লেহে আমি যাব পাৰিম তেতিয়াহে আমাৰ সুবিধা হ'ব এইটো শাস্ত্ৰসন্মত নহয় আপোনাক কিবা এটা দিছে সেইটো ইম্পৰ্টেণ্ট নহয় কিন্তু সেইটো শাস্ত্ৰসন্মত গৃহস্থৰ মনৰ পৰা দিছে আপুনি মই কৈছোঁ শুনক আমি অভাজনে আমাকো মাতে আমি তাতো কি কওঁ যে আমাৰ ক'বলগীয়া কথা একো নাই গুৰুজনাই দিয়া কথাখিনি যেনিবা তেওঁ স্মৰণত লগাই দিলে মানে আমি ক'ব পৰা হয় আমাৰ জিভা লোৱা শক্তিটো তেওঁই দিয়ে গতিকে তেওঁৰে চব বস্তু এইটো মই বিক্ৰী কৰিবলৈ আহিব নোৱাৰে কাৰণ বস্তুখিনি তেওঁ মোক ঘৰৰ পৰা আপোনালোকৰ ইয়ালৈ আনি দিলে তেওঁৱেই কোৱালে তেওঁৰ দ্বাৰাই মোৰ জিভা লোৱা হ'ল বস্তুখিনিও তেওঁৰেই গতিকে এইটো বিক্ৰী কৰিব পৰা অধিকাৰটো মোৰ নাই গতিকে আমাক কোনো ডিমাণ্ড চিমাণ্ড বা এইবিলাক নাই একো নালাগে আমাক যিসকলে কৰি আছে নহয় সেইসকলৰ কথাটো মই কেনেকৈ কি ক'ম আৰু এটা কথা ধৰক কিছুমানে কয় আমাৰ কোনো দাবী নাই হ'ব আমাৰ দাবী নাই কোনো হেৰি নাই কিন্তু যেতিয়া গৃহস্থৰ ঘৰত অনুষ্ঠান কৰি যোৱা হয় ধৰক চেলেংখন দিলে তাৰ মাজত অৰিহণা এটা দিলে তেওঁ কিন্তু প্ৰথমতে কৈছে আমাক একো দিব নালাগে প্ৰভু আপুনি সেৱা ভাগ ধৰিলেই হ'ব এনেকৈ যদি কৈ দিলে একদম মানুহৰ সমাজৰ মাজত খুব সুন্দৰকৈ কৈ দিলে যেতিয়া তেওঁ গৈ গাড়ীখনত বহিলে ঘৰলৈ যাব তেতিয়া কিন্তু গাড়ীত আলোচনা হৈ থাকে যে এই কি মানুহ ইমানটো অৰিহণা দিলে এনেকৈ জানো মানুহ চলিব পাৰে এইটো বুজি পাব লাগে নহয় এই ভাৱটো যদি আহি যায় আমি তেখেতৰ পৰা যদি তেনেধৰণৰ ব্যাখ্যাকাৰ আছে তেতিয়া সেইটো নকৰাটো বহুত ভাল কথা আৰু কথা আছে কি ভাও ধৰিব নালাগে হ'লে ভকত হওক নহ'লে নালাগে কথা কওঁ যে আমি যেতিয়া নিজেই কাৰোবাক ক'বলৈ যাম মই আগতে কৈছোঁ উপদেশী লোক হওক কৃষ্ণতৰ সন্মুখ এই কথাটো কৈছিলোঁ মই উপদেশ দিবলৈ যাওঁতে মই কৃষ্ণ সন্মুখ হ'ব লাগিব মোৰ ভাৱধাৰা যদি সেইবিলাক যদি মোৰ লিপ্সা থাকে তাৰমানে এজনে ভকতৰ কোনো লিপ্সা থাকিব নালাগিব এক কাম ক্ৰোধ লোভ এইবোৰ থাকিবই নালাগিব মই মাজে মাজে ব্যাখ্যা দি থাকোঁ এইবিলাক যে যিজনে ব্যক্তিৰ লোভ থাকে যিজন ব্যক্তিৰ লিপ্সা থাকে যিজনৰ কাম ভাৱ থাকে বিভিন্ন ধৰণৰ ভাৱনা থাকে ভাৱনা এটাই থাকিব লাগিব কৃষ্ণ ভাৱনা এটাই থাকিব লাগিব যে মোক যে আমুকলে মাতিছে ব্যাখ্যাৰ কাৰণে যে হে প্ৰভু মই পৰম ভাগ্যৱান তোমাৰ ভকতে মোক আহ্বান তোমাৰ ভকত মানে তুমি নহয় জানো তুমি মোক আহ্বান কৰিছা তালৈহে যাম মই এই ভাৱনাপন্নই যদি আমি গতি নকৰোঁ তেতিয়াহ'লে কি ক'ম আৰু এইটো যিজনে ব্যাখ্যা দিয়ে এজনে সেইবিলাক কথা জানে তেওঁ পণ্ডিত হ'লেও জানে তাৰমানে মই ভকত হওক নহওক নাজানো কিন্তু পণ্ডিত হ'লেও সেইটো কথাবিলাক কথা জানে আৰু এটা কথা আমি এইকেইদিন খুব কৈ আছোঁ ভকতসকলক যে শাস্ত্ৰ মানে 1000 এটা ঘোষা
আমাৰ মুখস্থ থাকিলেও আমি গতি নাপাওঁ নাপাওঁ আমাৰ শাস্ত্ৰখনো যদি আমাৰ মুখস্থ থাকে আমি সুন্দৰকৈ ব্যাখ্যা দিছোঁ আমি গতি নাপাওঁ আমি যদি নামাচাৰ্য হওঁ আমি গতি নাপাওঁ বা আমি যদি পদাধিকাৰো হওঁগৈ তেতিয়া আমাৰ গতি নাপাওঁ যদি আমাৰ নিৰন্তৰে কৃষ্ণ নামটো নাথাকে মানে আমি জোৰ ক'ত দিব লাগিব যে শাস্ত্ৰখন মুখস্থ কৰাটো নে ব্যাখ্যাকাৰ হোৱাটো বা 1000টা ঘোষা মোৰ মুখস্থ আছে এইটো নে মানে মই নামাচাৰ্য হ'ম পদাধিকাৰ হ'ম সভাপতি হ'ম সম্পাদক এইটোত জোৰ দিব লাগে নে নিৰন্তৰে ৰাম কৃষ্ণ নামটো লোৱা এইটোকে কৈছে যে যিমানবিলাক শাস্ত্ৰ আছে সমস্ত শাস্ত্ৰৰ ওপৰত সূৰ্য শাস্ত্ৰ ভাগৱত শাস্ত্ৰ হয়নে বাৰু তাৰমানে তৰাবিলাক যেতিয়া সূৰ্য ওলাই যায় তৰাবিলাকক দেখা নাযায় আৰু গতিকে ভাগৱত শাস্ত্ৰ শ্ৰেষ্ঠ শাস্ত্ৰ এই ভাগৱত শাস্ত্ৰৰ কথাটো আমাৰ মাধৱ পুৰুষে এনেধৰণে কৈছে যে শাস্ত্ৰভাগ যিমানেই ডাঙৰ নহওক তাৰ মাত্ৰ ফল এটাহে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰৰ উত্তম ফল হৰিনাম মাত্ৰ এতিয়া হৰিনামে গতি হৰিনামে ভকতৰ কেৱল ভকতি কেৱল হৰিনামটো কথা ক'বলৈকে ইমান ডাঙৰ এভাগ পুথি হৈছে যিজনে জানিলে যে হৰিনামটো মূল বস্তু তেওঁৰ সেইবিলাক বাকী জানিবলৈ নালাগে আৰু তাত তেওঁ নিজক নিয়োজিত কৰি দিয়ক ঈশ্বৰ প্ৰাপ্তি হৈ যাব জীৱ উত্তৰণ ঘটি যাব এই এনেধৰণে মই এগৰাকী আইকনে ৰাতি কালি যোৱা ৰাতি মোলৈ ফোন কৰিছিল তেতিয়া মই কথাষাৰ ক'লোঁ যে আপুনি একো জানিব দৰকাৰ নাই কৃষ্ণ নামটো আপুনি মুখত যদি আপোনাৰ আহিছে তেতিয়া আপুনি ঈশ্বৰৰ কৃপা পাবই মানে এনেকুৱা মই কথাটো এনেকৈ বুজাইছিলোঁ যে মৰণৰ সময়ত যিজনে স্মৰণ কৰে বন্দন কৰে চিন্তন কৰে সেইজনেহে ঈশ্বৰক পায় সেইজনেহে বৈকুণ্ঠলৈ যাব পাৰে বুলি শাস্ত্ৰত আমাক উপদেশ দিছে এটা কথা আমি মৰিম কেতিয়া আমি সেইটো নাজানো কিন্তু 60 মৰণে 70 মৰণ নাজানো সেইকাৰণে কি কৈছে আমাৰ মহাদেৱে কৈছে কীৰ্তনৰ হৰমোহনত যে কি হওঁ কোনো ঠিক নাই কিন্তু এই চেগতে সেই বুদ্ধিটো কৰিব লাগে আমি ভকতে এটা কাম কৰোঁ তেওঁ কি কৰি ভগৱানক প্ৰাৰ্থনা জনাইছে যে নামাগুহু সুখ ভোগ মোক সুখ আৰু ভোগ নালাগে নামাগুহু সুখ ভোগ নালাগে মুক্তিও দিব নালাগে প্ৰভু মোক সুখো নালাগে মোক ভোগো নালাগে মোক এটা বস্তু দিয়া তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি তোমাৰ চৰণত তেওঁ চৰণ কেনেকৈ সেৱা কৰিম ৰাম নামেৰে গতিকে সেইটোহে থাকক মোক অন্য মোক একো নালাগে এই বুলি যিজন ভকতে সেৱা জনাইছে সেইজনৰ জীৱহে উত্তৰণ হ'ব সেইজনেহে বৈকুণ্ঠ পাব বেলেগে নাপায় আৰু এটা বস্তু কৈছে মোক এটা প্ৰসাদ দিয়া প্ৰভু সেই প্ৰসাদটো মোক লাগিব সজনৰ সংগমূৰ শৌক সৰ্বক্ষণে সজন মানে যিসকল কৃষ্ণ ভকত যিসকল ভকতৰ লগত আপুনি সদায় নিজক নিয়োজিত কৰি ৰাখিছে সেইটোৱে দিয়ক মোক সজনৰ সংগমুখ শৌক সৰ্বক্ষণে এইটো মোৰ কাৰণে প্ৰভু প্ৰসাদ হ'ব এহি মানে প্ৰসাদ মাগো তোমাৰ চৰণে এহি মানে প্ৰসাদ মাগো তোমাৰ চৰণে কি প্ৰসাদ মাগিলে আৰু কি বৰ খুজিলে গুৰুজনে এইটো আমাক গুৰুজনাৰ লিখনিহে আমাক কি দেখুৱাই দিছে যে মনুষ্যৰ কৰ্তব্য কৰ্ম ঈশ্বৰ ভজা কিবা খোজা নহয় খুজিলে একো নাপায় নাপায় আৰু তেওঁক তুমি কি দি পিনে পুজিবা কি দিবা দিবলৈ তোমাৰ আছে কি ঘৰত থকা পানীকণ তোমাৰ নহয় এই বতাহটো যে খাই আছোঁ সেইটো তোমাৰ নহয় হয়নে নহয় বাৰু সূৰ্যই পোহৰ দিছে তোমাৰ নহয় আমাক পোহৰ কৰি আছে হয়নে নহয় বাৰু চন্দ্ৰই পোহৰ দিছেতো আমাৰ নহয় তেওঁ দিয়াইছে আমাক তুমি মোৰ ঘৰলৈ আমাৰ গৃহলৈ যে আহিলা এইটো তোমাক ভগৱন্তই আনালে আকৌ ভগৱন্তই নিয়াব তুমি মোক চাই আছা দেখুৱাইছে ভগৱন্তই তেওঁ চাই থকা চকুকেইটাও নেদেখা কৰি দিবলৈ তেওঁ বেছি টাইম নালাগে হয়নে নহয় বাৰু যে সমস্ত যদি ভগৱন্তই কৰি আছে তেতিয়া ভগৱন্তক কি দি পুজিম এইটো প্ৰশ্ন কৰিছে দ্বিতীয় স্কন্ধত নাৰদে ব্ৰহ্মাক সেই পিতামহ সমস্ত যদি তেওঁৱে হয় তেওঁ কি দি বুজিম কি দিব যাদৱ ৰায় কি দিব মাধৱ ৰায় সমস্ত জগত ব্ৰহ্মাণ্ডৰ ভিতৰতে যত বস্তু আছে সমস্ত তোমাতেই পায় গতিকে আমি যেতিয়া দিবই নোৱাৰোঁ টেপাল লওঁহে হয়নে নহয় তেওঁক দিবলৈ আমাৰ একো নাই গতিকে কেৱল অঞ্জলি ভৰা মাধৱ পুৰুষে কৈছে কৃষ্ণ নাম কৃষ্ণ ৰাম কৃষ্ণ নাম মূল মন্ত্ৰ বুলি কৈছে
সেইকাৰণে খাওঁতে শুওঁতে লওঁতে বহুতে যদি এই নামত ভক্তি কৰে, নামত নিয়োজিত কৰি দিয়ে ব্যক্তিজন, দুৰাচাৰ হ'লেও তৰি যাব। কাৰণ কংসই কুদনি দিনাখন কৃষ্ণ সেৱা কৰা নাই। কংসই কেৱল কৃষ্ণক বধ কৰিম বধ কৰিম বধ কৰিম বধ কৰিম বুলি আছে, পালেই মাৰিম বুলি আছে। আৰু চিন্তা হৈছে যে কৃষ্ণই মোক বধ কৰিব, গতিকে কৃষ্ণক মোক বধ কৰাৰ আগতে তাক বধ কৰিব লাগিব। সেইকাৰণে খাওঁতেও মনত পৰে, শুওঁতেও মনত পৰে, উশাহ লওঁতেও মনত পৰে, সপোনতো সঠিক দিঠকতো কেৱল কৃষ্ণকে দেখে। পিয়ন্তে বোলন্তে সিটো পথত ভ্ৰমন্তে, নিশ্বাসক আহন্তে ৰাতি শয়ন কৰন্তে, ভয়তে আগতে দেখে কৃষ্ণক সদায়। সেইকাৰণে কৃষ্ণৰূপ পাইলা কংসৰাই। তেওঁতো ভক্তি কৰা নাই, কিন্তু ভক্তি ইতিমধ্যে ভয়েৰে হৈ আছে। আমিতো একো নাজানো সেইখিনি ভক্তি কেনেকৈ কৰা, বাকীখিনিতো নাজানোৱেই। অন্ততঃ ভয় ভাৱটো লৈ ঈশ্বৰ চৰণত নিজকে নিয়োজিত কৰোঁচোন। মহা দুৰাচাৰ হ'লেও তৰি যাব। দুজনী মাৰিবলৈহে গৈছিলে পুতনাই, হয়নে নহয়? মাকৰ গতি লাভ কৰিবলৈ। গতিকে ঈশ্বৰৰ নামত, কেৱল ঈশ্বৰৰ নামত মোতে মাত্ৰ সদা দিয়াচিত। আৰু সেইটোকে একশৰণ বুলি কৈছে, সেহি এক শৰণ ভজন অনুপাম কৰ্ণে নুশুনে আন দেৱতাৰ নাম। মোৰ কথা নহয়, ভক্তি প্ৰতিপদ আছে। মহা মুখ্য দাতা মোত পৰে নাহিকেও, তথাপিতো মুখ্য তেজি পূজে অন্য দেও। যিটো মহা ম্লেচ্ছক খাই কুকুৰকো মাৰি, তাতো কৰি অপবিত্ৰ সেইটো অহংকাৰী। এইবিলাক কথা ভক্তি প্ৰতিপদ গুৰুজনাই লিখিছে। মই নিজ পিতৃমুখ কৰে অপমান, ব্ৰহ্মাণ্ডতো নাহি পাপি তাহাৰ সমান। এইবিলাক মানে পঢ়ি চাই লৈ পিনি কথাটো গম পাইছেনে? গুৰুজনাই কাৰোবাক ক'বৰ কাৰণে নহয়, চাই লৈ দেখিছোঁ। আকৌ দেখিছোঁ গোটেই গীতা ভাগত একদম শেষত ইমান ক'লে, মাৰ্গবিলাকৰ কথা ক'লে, যুগবিলাকৰ কথা ক'লে, কৈ কৈ শেষত কৈছে অৰ্জুনক, একেবাৰে শেষত আৰু অষ্টম অধ্যায়ত অৰ্জুনে খাটাংকৈ কৈ দিছে। গীতাত আছে এতিয়াও, শ্ৰীকৃষ্ণ গীতাত, যে শ্ৰীমদ ভাগৱত গীতাটো আছে, যে কি বুলি কৈছে, অৰ্জুনে কৈছে তুমি যিমানবিলাক ক'লা মই একোৱেই নোৱাৰোঁ, মই একো নোৱাৰোঁ প্ৰভু, এইখিনি মই কেতিয়াও কৰিব নোৱাৰোঁ। মানে অৰ্জুনে সৈতে আমাক আমি কলেজৰ মানুহ নোৱাৰোঁ এইবিলাক কৰিবলৈ, তুমি যিমানবিলাক কৰিবলৈ কৈছা। তেতিয়া কৈছে সৰ্বধৰ্ম এৰি এক শৰণৰ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে লৈও, সৰ্বধৰ্ম এৰি এক শৰণৰ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈও কোৱা মাত। তুমি বিশ্বাস, দৃঢ় বিশ্বাস বাদ দি সুদৃঢ় বিশ্বাসে তুমি মোক আশ্ৰয় লোৱা। নকৰিবা ভয় সখী, তুমি ভয় নকৰিবা। কৰোঁ অংগীকাৰ, মই শপত খাই কৈছোঁ, সমস্ত পাপত মই কৰিম উদ্ধাৰ। আৰুনো কি ক'ব আৰু? কোনোবাই সংস্কৃতত কয়, মই সংস্কৃতত নাই কোৱা জানিবা, বুজিব পৰাকৈ কথাখিনি কৈছোঁ। মানে কৃষ্ণ নামটো ল'লেই হৈ গ'ল আৰু প্ৰয়োজন নহয়, প্ৰয়োজন আছে, সেইখিনি নিজৰ কাৰণে লাগিব। কৃষ্ণ নাম সমস্ত নামতে শ্ৰেষ্ঠতৰ। শুয়া এক শৰণ আমাতো যিটো নৰ, কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ বুলিয়া সোমৰে, মহাখৰ্ব কোটি জনমৰ পাপ হৰে। এইটোতো মই লিখা নহয়। অনুষ্ঠানটো শেষ কৰিব লাগিব। যথেষ্টখিনি নমো নাৰায়ণ কৃষ্ণ। আমাৰ আজি বাৰ্তালাপৰ অনুষ্ঠানত বহুতখিনি কথা আপুনি আগবঢ়াই দিলে। আশা কৰিছোঁ যিসকল ভকত বৈষ্ণৱে এই ভিডিঅ'খিনি চাই আছে, সমস্তই বহুখিনি কথা আজি বাপজনে দাঙি ধৰিলে, এই কথাখিনি হয়তো আপোনালোকে শুনি কিবা এটা হ'লেও উপকাৰ হ'ব। আৰু এই কথাখিনি আপোনালোকে বেলেগক উপকাৰ হ'ব পৰাকৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আমি আপোনাৰ চৰণত সেৱা ধৰিছোঁ, আপুনি আমাক এইকণ সময় দিয়াৰ কাৰণে। অসমবাসী ৰাইজলৈ আপুনি কি আগবঢ়ায়? কৃষ্ণ, আমিও আপোনাৰ শ্ৰীচৰণলৈ সেৱা ধৰিছোঁ। আৰু আমাৰ গৃহলৈ অহাৰ কাৰণে, আমাৰ গৃহখন পবিত্ৰ কৰাৰ কাৰণে আপোনাৰ পদধূলাই আপোনাৰ শ্ৰীচৰণত আমাৰ কোটি কোটি ভাৰ সেৱা জনাইছোঁ। আৰু কোটি কোটি বাৰ সেৱা জনাইছোঁ যিসকল বা পাই সমস্তই আমাৰ এই কথোপকথন চাই আছে। আমি অৱশ্যে একো নাজানো, কৃপালু গুৰুজনাৰ লিখনিৰ পৰা যিখিনি কথা পাইছোঁ, আৰু ভকত বা পাই ভকত বৈষ্ণৱৰ কৃপাত আমাৰ যি জিভা লৰোৱা শক্তিকণ আপোনালোকে দিছে, তাৰে আমি যি কিছু আগবঢ়ালোঁ, ইয়াতে আমাৰ জানিতে বা অজানিতে অনেকখিনি অপৰাধ হ'ব পাৰে। আমাৰ সৰ্ব অপৰাধ আপোনাৰ হ'ব শ্ৰীচৰণৰ দাগ বুলি ক্ষমা কৰিব। সদৌ এইটোৱেই ক'বলৈ যাওঁ যে যিখন কৃষ্ণৰ একান্তনিষ্ঠ শ্ৰীমন্ত শংকৰ শিষ্ট কামৰূপে ভৈলন্ত বেকত, লোকৰ চিন্তাহিত পাখণ্ডক দমিনিত প্ৰচাৰিলা ভক্তি বহুমত। নানা শাস্ত্ৰ প্ৰচাৰীয়া ভকতিক প্ৰকাশীয়া, আমাৰ শাক দিলা চক্ষু দান, কোটি কোটি কল্প যদি উপকাৰ কৰোঁ আতি তভু ঋণ হোজা নাযায় দান।
কামৰূপ বুলি এইটো কাৰণে কোৱা হৈছে আগতে অসমখনৰ নাম কামৰূপ আছিলে এই কামৰূপতেই এই আমাৰ নিজে কাষতে নহয়নে বাৰু দুইজনা গুৰু আৱিৰ্ভাৱ হৈ এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰি গ'ল যি দুজনা গুৰু যদি নাহিলহেঁতেন হয়তো আমি এই কৃষ্ণ নামৰ এই অমৃত পুৰুষৰ সন্ধান আমি নাপালোহেঁতেন যিজনে আমাক দিব্য চকু দান কৰিলে সেই কৃপালু গুৰুজনাই যি ধৰ্ম প্ৰচাৰ কৰিলে তাক জানিলে জীৱৰ উত্তৰণ হ'ব আমি এয়ে সেৱা ধৰিছোঁ অন্তত গুৰু দুজনাই ধাৰটো খুজিব নোৱাৰোৱেই আমি কৈছোঁ এই কোটি কোটি কল্প যদি উপকাৰ কৰোৱাতি তভু ঋণ খোজা নাযায় টান অন্ততঃ তেখেতৰ এখন হৰিনাম ধৰ্মৰ যাতে উৎকৰ্ষ সাধন হওক তাৰ কাৰণে সকলো আগবাঢ়ি আহক সকলোকে সেৱা ধৰিছোঁ আৰু বিশেষকৈ আমাৰ যিসকল যুৱ প্ৰজন্ম যুৱতীসকল এইসকলে যদি এই গুৰুজনাৰ যিখিনি আদৰ্শ নীতি আগবঢ়াই নিয়াত যাতে তেওঁলোকে হস্তক্ষেপ কৰক কাৰণ তেওঁলোক মহান শক্তি তেওঁলোকে উদিত সূৰ্য আমি যে কথা পাতিছোঁ আমিবিলাক হ'লেও আমি মাৰ যোৱা সূৰ্য আমি কিছুদিনৰ পিছত মাৰ যাম গতিকে পিছৰ প্ৰজন্ম যি সূৰ্য উদয় হৈ আহিছে গতিকে তেখেতসকললৈ আমি সেৱা ধৰিছোঁ গুৰুজনাৰ নীতি আদৰ্শ মানি লৈ গুৰুজনাৰ যিটো ধৰ্ম অসমতেই নহয় গোটেই পৃথিৱীতেই প্ৰচাৰ প্ৰসাৰ হওক কাৰণ যিজনে গুৰুৱে উবা নৰলোক হৰি ভজিক বুলি কৈছে অকল অসমৰ কথা কোৱা নাই উবা নৰলোক বুলি ক'লে গোটেই সৃষ্টিখনত যিমান মানুহ আছে চবকে কৈছে গতিকে এই কথাষাৰ যাতে প্ৰতিপন্ন হওক নহয়নে বাৰু তাকে সকলোৰে শ্ৰীচৰণত আমি সেৱা ধৰি আমি অপৰাধ বিনাশনৰ বাবে আমি অপৰাধ ভঞ্জন ঘোষা গাবলৈ ওলাইছোঁ কৃষ্ণ প্ৰভু মাধৱ পুৰুষৰ এফাকি গুৰুচৰিতৰ বাণী এই মাধৱ পুৰুষৰ সেই ফাঁকি ঘোষাৰে আমি আপোনালোকৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ তোমাৰ ভিতৰ তাৰো ভিতৰ ভৈলো আমি মুক জগন্নাথ নকৰাই অনাথ নেৰিবা মাধৱ স্বামী মুক জগন্নাথ নকৰাই অনাথ নেৰিবা মাধৱ স্বামী কৃষ্ণ হৰি কৃষ্ণ 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 এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আয়োগৰ শ্ৰীচৰণ আমি সহস্ৰ প্ৰতিভা প্ৰণিপাত জনাইছোঁ সেৱা জনাইছোঁ শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ এই কথোপকথন কথাখিনি বাৰ্তালাপৰ অনুষ্ঠানৰ কথাখিনি যদি আমাৰ কিবা জানিতে অপৰাধ হৈ গৈছে সৰ্ব অপৰাধ মৰীক্ষণ কৰি আপোনালোকৰ চৰণৰ ঠাই দিব বুলি আমি আজি এই অনুষ্ঠানটো ইয়াতে শেষ কৰিছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ